Kardom Karbing Long live Kelang Ratum Don. Pini Niltum Studio Long Putot Inut Manpeng Kedo Bang Pu. Just a met Ketok Kelangahin. Takerazon literary Ketot Jitu Amar Kobulugole Amar Mazot Nai, dear Bosonto Das Nauria. Takedo Mane Karbi historical logot. Takedo Bohut Kitab Likhisile. Aru film historical film bilak তেখেতৰ স্ক্ৰিপ্টতে ফিল্ম বিলাক বনোৱা হয় তেখেতৰ যথেষ্ট মানে আমাৰ কাৰ্বি আংলঙৰ কাৰ্বি সম্প্ৰদায়ৰ লগত বহুত জড়িত আছিল এনেকৈ আমাৰ সিনিয়ৰ জাৰ্নালিষ্ট স্যাৰ পবিত্ৰ বৰা ডাঙৰীয়া তেখেত প্ৰথমভাৱে আমাৰ কাৰ্বি আংলং লাইভ ষ্টুডিঅ'ত আহিছে ধন্যবাদ আমি জ্ঞাপন কৰিছো কাৰণ আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'লৈ আহিছে আৰু শৰ্ট ইন্টাৰভিউ কাৰণে আপুনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি এই ইন্টাৰভিউটো আৰম্ভণি নকৰাৰ আগতে আমি আপোনাক মানে এখন কাৰ্বি পঢ়ে আপোনাক আদৰণি জনাব বিচাৰিছো আপোনাক উপহাৰ হিচাপত দিবলৈ একো নাই খালি এইটো এটা ধন্যবাদ ওকে স্যাৰ স্বাগতম ধন্যবাদ ছাৰৰ কথা ক'বলৈ গ'লে বহুত আছে কাৰণ কাৰ্বি আংলঙত তেতিয়া জাৰ্নালিষ্টটো ইমান নাছিলেই তেতিয়া মিডিয়া ক্ষেত্ৰত তেওঁ সিনিয়ৰ আছিলে আৰু তেওঁলোকৰ যথেষ্ট কাৰ্বি আংলং জিলাখনৰ কাৰণে কাৰণ তেখেত হৈছে আমাৰ ধৰম দাহঁতৰ লগত এক্স এমএলএ চমাং ক্ৰো ডাঙৰীয়া যিমানখিনি এছডিসি টপ লিডাৰ আছিলে তেওঁলোকৰ লগতে বহে আৰু এতিয়া আমাৰ সিএম তুলিৰাম ৰংহাং তেখেতৰ লগতো প্ৰায় কনভাৰসেশন হৈয়ে থাকে এমপি আমাৰ হৰণ সিং বে ডাঙৰীয়া যিমানখিনি আমাৰ কাৰ্বি ইন্টেলেকচুৱেল গ্ৰুপৰ লগতে তেওঁ সদায় আৰু আমাৰ কাৰ্বি জাতিৰ লগত হি ইজ দ্য নেক্সট কাৰ্বি আৰু ক'বলৈ গ'লে কাৰণ তেখেত বহুতখিনি কিতাপ লিখিছে আৰু এইবিলাক কিতাপ এটা মানে পিএইচডি যোনে পিএইচডি কৰিব তেওঁলোকৰ কাৰণে এটা একদম ভ্যালুয়েবল ইনফৰমেশন তেখেতে যিমানখিনি কিতাপ লিখিছে এতিয়া আপোনাৰ ৰংবং তেৰাং ছাৰৰ কথাই হওক বা আপোনাৰ লংকাম তেৰণ আমাৰ লামকুৰু সামসিং হানসেৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে আমাৰ পাঠক হয় হয় বহুতখিনি কিতাপ তেওঁ নিজে লিখিছে তেওঁ কষ্ট কৰি আহিছে আৰু এইবিলাক কিতাপ লিখা ইমান সহজ নহয় কাৰণ তেওঁৰ ব্যাকগ্ৰাউণ্ডটো ভালকে জানিব লাগিব ইন ডিটেইলছ সম্পূৰ্ণ কথাবিলাক জানিলেহে তেখেতে লিখিব পাৰিব কাৰণ এবাৰ যদি প্ৰিন্ট আউট হোৱাৰ পিছত যদি তাত মিষ্টেক ওলাই যায় বহুতখিনি কথা আহি যায় গতিকে তথাপি যিমানখিনি তেখেতে লিখিছে তেখেতে যিমানখিনি ইনফৰমেশন কালেকশ্যন কৰি তেখেতে কিতাপখিনি লিখিছে ইয়াত কোনো কন্ট্ৰভাৰ্সি নাই আজিলৈকে আমি শুনা নাই গতিকে তেখেতৰ কিতাপৰ কাৰণে আজি যিমানখিনি ইউনিভাৰ্সিটি ষ্টুডেণ্টবিলাক আছে পিএইচডি যোনে কৰিব তেওঁলোকে ছাৰৰ ওচৰত যায় আৰু বহুতখিনি তেখেতৰ মানে খৰিয়না আছে আৰু তেখেতৰ মানে একদম যথেষ্ট গতিকে আজি তেখেতৰ লাইভ ষ্টৰী আমি জানিবৰ কাৰণে তেখেতক আমি ষ্টুডিঅ'ত আমি আমন্ত্ৰণ কৰিছো স্যাৰ আপুনি আপোনাৰ ফালৰ পৰা ইন্ট্ৰোটো দিয়ক দে আপুনি একচুয়ালি কোড আপোনাৰ অৰিজিনেল ঘৰ আৰু কোড আপুনি স্কুলিং প্ৰথম এলপি স্কুল আপুনি কোড গৈছিলে তেতিয়া সাগে 60 70s হেইটো হ'ব আমি 30 বছৰ আগত গুছি যাওঁ গতিকে স্যাৰ আপুনি কোৰ পৰা স্কুলিং কৰিছে কোনটো কলেজৰ পৰা আপুনি ডিগ্ৰী কৰিছে প্লাস মা দেউতাৰ নাম আৰু আপোনালোকৰ ককাই ভাই ভনী কিমানজন এইবিলাক কথা আমাৰ কাৰ্বি আংলং লাইভ সোৱাৰ ৰাইজক জনাই দিব ধন্যবাদ কাৰ্ডম আমি বুকাজান অঞ্চলৰ মানুহ আসলতে বুকাজানত আমি বৰ্ণ ব্ৰটাপ তাৰ পিছত বুকাজানৰ যিখন প্ৰাইমেৰী স্কুল আছিলে একদম আমাৰ ঘৰৰ ফ্ৰণ্টতে আছিলে বুকাজানত আমি আমাক অলপ সৰুতে স্কুল পঠাই দিছিলে ঘৰত অলপ উৎপাত কৰি থাকো কাৰণে ল'ৰা ছোৱালী আমাৰ বেছি আছিল যথেষ্ট আছিলে তাই গতিকে সেই সূত্ৰে আৰু বুকাজান সিমেন্ট ফেক্টৰীৰ ভিতৰত আমাৰ ঘৰ আছিলে তাৰ পিছত আমাৰ মাটি গ'ল ফেক্টৰী হোৱাৰ কাৰণে তেতিয়া আমি বেলেগ ঠাইলৈ উঠি যাব লগা হ'ল গতিকে সেইটো আমাৰ তেতিয়া আমি একেবাৰে আমাৰ শৈশৱৰ কথা আমি তেতিয়া বৰ সৰু আছিলো গতিকে আমি সেই তেনেকে মই প্ৰাইমেৰী স্কুল বুকাজান হায়াৰ সেকেন্ডাৰী স্কুল তাৰ পৰা মেট্ৰিকুলেশ্যন কৰি আহি ডিফু গভৰ্ণমেণ্ট কলেজত আহিলো হয় তে ডিফু গভৰ্ণমেণ্ট কলেজতে পঢ়া শুনা কৰি মানে ডিফুতেই থাকি গলো গোটেই জীৱনটো বেছি সময় মোৰ এডলেসেন্স পিৰিয়ডৰ পৰা গোটেই মোৰ ইয়াং মানে মোৰ ডেকা বয়স সকলো আৰু আজিলৈকে ডিফুতেই থাকিলো গতিকে ডিফুৰ লগত মোৰ এটা জীৱনটো বেলেগ ধৰণৰ হ'ল আৰু সেই কাৰণে মোৰ এটা ডিফু বুলি আৰ্টিকলো আছে
যে মই ডিফু এইটো মানে মোৰ অসমীয়াত আছে আৰু কথা গুৱাহাটী বুলি এখন খুব প্ৰেষ্টিজিয়াছ মেগাজিন হয় গুৱাহাটীৰ পৰা ওলাই মই তাতে লিখিছিলোঁ এবাউট ডিফু আৰু সেইখন এতিয়া সেইটো আৰ্টিকল ইংৰাজীও কৰিছোঁ মই গতিকে মোৰ ডিফুৰ লগতে এটা ইম'চনেল এটাচমেণ্ট হ'ল বুলি ক'ব পাৰি তেনেকৈ শিক্ষা দীক্ষা ডিফুত পঢ়া শুনা কৰিলোঁ কলেজত পঢ়িলোঁ তাৰপিছত মই অলপ পঢ়াৰ ইচ্ছা আৰু আছিলে সেইকাৰণে মই অলপ দিল্লীৰ ফালে গৈছিলোঁ মাছ কম পঢ়িম বুলি কিন্তু সেইটো মই মোৰ আৰ্থিক দুৰ্যোগৰ কাৰণে পঢ়িব নোৱাৰিলোঁ কমপ্লিট কৰিব নোৱাৰিলোঁ তেনেকৈ মোৰ শিক্ষা জীৱন সাং হ'ল আৰু গতিকে তাতকৈ আৰু বেছি যাব নোৱাৰিলোঁ তাৰপিছতে মই ভাবিলোঁ তাৰপিছত মই জাৰ্নেলিজিমত আহিলোঁ জাৰ্নেলিজিমত আহোঁতে সেইখিনি সময়ত ডিফুত আচলতে জাৰ্নেলিজিমত মানুহ নাছিলে নাই বুলি ক'ব পাৰি আমাৰ শ্ৰদ্ধেয় নগেন বৰাদা আছিলে তেখেত বহুত ছিনিয়ৰ মোতকৈ মোৰ লগত মই পুত্ৰৰ দৰে তেখেতৰ গতিকে তেখেতৰ লগতেই মোটামুটি এটা জাৰ্নেলিজিম কৰা হ'ল কৰি সেইখিনি সময়ৰ SGC মুভমেণ্ট আছিলে মুভমেণ্টৰ সময়ত বহুত নিউজৰ কাৰবাৰ হৈছিলে গতিকে আমি খুব চিনচিয়াৰলি নিউজবোৰ ফাইল কৰিছিলোঁ আৰু তেতিয়া খুব নিউজ কৰিবলৈ কষ্ট আছিলে কাৰণ সেইখিনি সময়ত ফেক্স ওলাইছিলে বাৰু তাৰ বাহিৰে বেলেগ কথা নাছিল ফটো এটা মাৰিবলৈ অসুবিধা আছিল বহু ধৰণৰ লিমিটেশ্যনৰ মাজত আমি কাম কৰিব লগা হৈছিলে গতিকে সুদীৰ্ঘ বহু বছৰ মই জাৰ্নেলিজিম কৰিলোঁ তাৰপিছত মোক বহু বাতৰি কাগজে দিল্লীৰ ফালেও পঠালে বিভিন্ন ৰিপৰ্টিঙত থাৰ্ড নেশ্যনেল ড্ৰামা ফেষ্টিভেল ৰিপৰ্টিঙতো মই দিল্লীত আছিলোঁ গতিকে তাৰ পৰা মই বহু ষ্টৰি ফাইল কৰিছিলোঁ তেতিয়াও ফেক্সি আছিলে অৱশ্যে ফেক্সত ফাইল কৰিছিলোঁ গতিকে এনেকৈ বহু ষ্টৰি কৰিছিলোঁ আৰু আনফালে কাৰ্বি ইউথ ফেষ্টিভেল সদায় মই গুৰুত্ব দিছিলোঁ কাৰণ ডিফু গভৰ্ণমেণ্ট কলেজত পঢ়ি থাকোঁতেই এই 82-83 চনত আমি হাওৰাঘাটত যেতিয়া 92ত হৈছিলে মানে ইউথ ফেষ্টিভেল খুব কালাৰফুল হৈছিলে আৰু তেতিয়া আমি গৈছিলোঁ আমি তেতিয়া চাবলৈ গৈছিলোঁ আমাৰ লগৰ মেলিনা টেৰনপি তাৰপিছত আমাৰ ডাক্তৰ আমাৰ জেকুলিন আমি গোটেইবিলাকে তেতিয়া হাওৰাঘাটত চাবলৈ গৈছিলোঁ আমি এতিয়া সৰু আছিলোঁ তথাপি আমাৰ এটা খুব ইচ্ছা আছিলে খুব স্প্ৰিট আছিলে গতিকে এনেকৈ মই কাৰ্বি জীৱনৰ লগত একেবাৰে জড়িত হৈ পৰিলোঁ কাৰ্বি আৰু মেক্সিমাম ডিফুৰ যিমানবোৰ কাৰ্বি মানে আমাৰ পৰিয়াল আছে মানে তেওঁলোকে মোক চিনি পায় ইয়াৰ কাৰণ হ'ল সেই সময়ত মানুহ কম আছিলে আৰু আমি খুব ছ'চিয়েল ভিজিট কৰিছিলোঁ আৰু মোতকৈ ছিনিয়ৰ হ'লেও ধৰম সিং তেৰণ খুব ডাঙৰ ইণ্টেলেকচুৱেল আৰু তেখেত পলিটিচিয়ানো আছিলে সময়ত তেখেতৰ লগত মোৰ খুব এটা চলিছিলে মানে এটা মানে বহুত ধৰণৰ কথা বতৰা মানে মিলে এনেকুৱা ফেমিলি মেম্বাৰৰ নিচিনা তেখেতৰ লগত মোৰ বহু কথা হৈছিলে তাৰপিছত এনেকৈ তাৰ মাজতে তাৰ আগত অকণমান উভতি যাব লাগিব মই কাৰ্বি আংলং ষ্টুডেণ্টছ ইউনিয়নো আমি কৰিছিলোঁ কাৰ্বি আংলং ষ্টুডেণ্টছ ইউনিয়ন একচুৱেলি মই তেনেকুৱা পদবীত থাকিবলৈ ইচ্ছা কৰা মানুহ নহয় মই তেনেকুৱা নাছিলে মই জাৰ্নেলিজিম কৰাৰ আগৰ পিৰিয়ডটো কৈছোঁ তেতিয়া আমি মানে হেৰিয়াত মোক খেৰণিত মানে কাৰ্বি আংলং ষ্টুডেণ্টছ ইউনিয়নৰ মোক মানে প্ৰেচিডেণ্ট পাতিলে থাৰ্ড প্ৰেচিডেণ্ট মই আছিলোঁ প্ৰথম ধৰম সিং তেৰণ আছিলে আৰু মনসিং ৰংপি আছিলে আৰু ছেকেণ্ড আছিলে অক্ষয় দৈমাৰী আৰু শশীকান্ত টিমুং আৰু থাৰ্ড প্ৰেচিডেণ্ট আছিলোঁ মই আৰু মোৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে জয়সিং ক্ৰ' গতিকে আমি এনেকৈ ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন কৰিছিলোঁ কৰি পেলাই আমি যেতিয়া আমি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কৰিছিলোঁ আমাৰ এটাই উদ্দেশ্য আছিলে যে এডুকেশ্যনটো হ'ল বেকবোন এটা জাতিৰ বেকবোন হ'ল এডুকেশ্যন গতিকে এডুকেশ্যনত আটাইতকৈ প্ৰায়ৰিটি দিব লাগে আৰু সেইকাৰণে আমি তেতিয়া যিমানবোৰ ৰাজনৈতিক নেতা আছিলে CM আছিলে মঙল সিং ইণ্টি আছিল ডাঙৰীয়া আছিলে তেখেতলোকক আমি পাৰ্চনেলি গৈ ৰিকুৱেষ্ট কৰিছিলোঁ যে শিক্ষাটো ঠিক কৰক শিক্ষাত ভাল মানুহ এপইণ্টমেণ্ট দিয়ক যোগ্য মানুহক এপইণ্টমেণ্ট দিয়ক যাতে শিক্ষাটো আমাৰ বেয়া কৰিব নোৱাৰে ভাল ল'ৰা ছোৱালীবিলাকৰ যাতে মানে কনচেপশ্যনটো ক্লিয়াৰ কৰাকৈ পঢ়াব পাৰে আমি এনেধৰণৰ কথাবিলাকতে জড়িত থাকিলোঁ তাৰপিছত মই জাৰ্নেলিজিমত আহিলোঁ বহুত বছৰ জাৰ্নেলিজিম কৰিলোঁ তাৰপিছত মই ভাবিলোঁ যে জাৰ্নেলিজিমটো বহু বছৰ কৰিলোৱেই তাৰ মাজতে অলপ স্থায়ী মূল্যৰ কাম কৰিব লাগে পাৰ্মানেণ্ট ৱৰ্ক অলপ কৰিব লাগে যিহেতু যিবিলাকবিলাক আমাৰ লিজেণ্ডেৰী ফিগাৰ আছে সেই বা সাহিত্যৰ ক্ষেত্ৰত হওক বা আমাৰ সমাজ ব্যৱস্থাত সেইসকলক মই এটা বাছি উলিয়ালোঁ বাছি উলিয়াই ভাবিলোঁ যে এইসকলৰ ওপৰত একোখনকৈ বায়'গ্ৰাফি কৰিব লাগে আৰু সেইকাৰণে মই প্ৰথম কৰিলোঁ 2009ত সমন্বয়ৰ ৰূপকাৰ ৰংবং তেৰাঙৰ বিষয়ে কৰিলোঁ 2009ত আৰু সেইখন কৰাৰ পিছত সেইখন কিতাপ এতিয়া ইমান মূল্যৱান হৈ গ'ল
যে আজি এমাহৰ আগতে হোজাই কলেজে 3টা কপি লৈ গৈছে আৰু আমাৰ ইউনিভাৰ্চিটি কেম্পাছৰ পৰা কিতাপ কিনিয়ে থাকে মোৰ মাতৃভূ ষ্টলৰ পৰা সেইখন কিতাপ আৰু ষ্টুডেণ্টবিলাকো আহি থাকে এই কিতাপখন বিচাৰি PhD কৰা ল'ৰা ছোৱালীবিলাক গতিকে এই কিতাপখন এতিয়া ইমান মূল্যৱান হ'ল আৰু ৰংমং তেৰাং ছাৰে এটা কথা কৈছিলে যে এই কিতাপখন মই কৰাৰ পিছত ছাৰে কৈছিলে যে পবিত্ৰ বৰাই মোক নতুন পুনৰ জন্ম দিছে বুলি কৈছে মই নিজেই জনা নাছিলোঁ মোৰ বিষয়ে ইমান সুন্দৰকৈ তেওঁ কৰিলে আনকি তেৰাং ছাৰে পঢ়িছিলে কাকি অঞ্চলত লংকা অঞ্চলত মই সেইবোৰ ঠাইলৈ গৈছিলোঁ সেইবোৰ ঠাইত গৈ মই সেইবোৰ চাইছিলোঁ গৈ আৰু মোৰ লগত মোক অৱশ্যে সেইখন কিতাপত এজন ভাইটি আছিলে সহযোগ কৰিছিলে গুৱাহাটীৰ এতিয়া তেওঁ প্ৰাক চেনেলত কাম কৰে খনীন্দ্ৰ কুমাৰ ডেকা মই তেওঁকো লগত লৈছিলোঁ তেওঁ মোক বহুখিনি গুৱাহাটীত সহায় কৰিলে সেইখিনি সময়ত মই গুৱাহাটীতে আমি ভৱানীৰ পৰা উলিয়াইছিলোঁ ভৱানী বুকছ মানে পাব্লিকেশ্যনৰ পৰা আমি কিতাপখন কৰিছিলোঁ গতিকে সেইখন এখন খুব মানে ভাল কিতাপ হ'ল শেষলৈ ভাল কিতাপ তেতিয়া ইমান উপলব্ধি কৰা নাছিলোঁ এতিয়া দিন বাগৰি যোৱাৰ লগে লগে বুজি উঠিছোঁ যে এই কিতাপখন বৰ ইম্পৰ্টেণ্ট হৈ গ'ল এইখিনিতে মই আপোনাৰ কথাতে হেৰি কৰি দিছোঁ আগত ইণ্টেলেকচুৱেল বুলি ক'লে আমাৰ প্ৰফেচাৰ ৰংমং তেৰাং তেখেতসকলে আছিলে কাৰণ কিছুমান সমাজ কিছুমান মিটিঙত অকল তেওঁলোকৰ কাৰণেহে মানে চিফ গেষ্ট বা এনেকুৱা আমন্ত্ৰণ দিয়ে বেলেগক পলিটিকেল লিডাৰবিলাকক তেতিয়া ইমান মাতা নাছিলে বা কিছুমান ইণ্টেলেকচুৱেল ফিল্ডত মানে এওঁলোকক মানুহকহে বিচাৰে মানে লিটাৰেৰীৰ লগত জড়িত থকা গতিকে তেখেতে বিভিন্ন জেগাত যায় বঁটাবিলাক লৈ আহে তাৰপিছত কিতাপবিলাকো উপহাৰ হিচাপত পায় নিজেও ভালকৈ লিখে গতিকে এইখিনি কিতাপবিলাক থ'বলৈ জেগা নাই বঁটাবিলাক থ'ব জেগা নাই ট্ৰফিবিলাক থ'বলৈ জেগা নাই তাৰপিছত নিজৰ পাৰ্মানেণ্ট বা তেনেকুৱা ঘৰতো লাইব্ৰেৰী চিষ্টেমটো নাই মই শুনিছোঁ বোলে আপুনিয়ে প্ৰস্তাৱটো দিছিলে আমাৰ ডক্টৰ তুলিৰাম ৰঙাং CM ছাৰক মই কৈছিলোঁ ছাৰে মানে মোক মই মাজে মাজে যাওঁ ছাৰে তেতিয়া মোক কয় কিতাপবোৰ থ'বলৈ জেগা নাই উপহাৰবোৰ থ'বলৈ জেগা নাই খুব দুখ পায় তেতিয়া মই আমাৰ মাননীয় তুলিৰাম ৰঙাং ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰঙাং ডাঙৰীয়াক মই এদিন অনুৰোধ কৰিলোঁ যে ছাৰক এখন এই কৰি দিব লাগে এই এটা লাইব্ৰেৰী কৰি দিব পাৰিলে ভাল আৰু এইটো পিছলৈ এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এটা এছেট হ'ব আৰু ল'ৰা ছোৱালীবিলাকৰ আহি থকা নতুন প্ৰজন্মৰ কাৰণে নিউ কামাৰসকলৰ কাৰণে চিৰিয়াছ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো এটা খুব মূল্যৱান লাইব্ৰেৰী হ'ব ভেলুৱেবল লাইব্ৰেৰী হ'ব চ' ডেট মানে এইটো কৰিব লাগে তেতিয়া তেখেতে লগে লগে য়েছ ডান আৰু ইমান সুন্দৰকৈ কৰি দিলে যেতিয়া লাইব্ৰেৰীটো বাহিৰৰ পৰা বহুত ইণ্টেলেকচুৱেল আহে ছাৰৰ ঘৰলৈ বিভিন্ন মেল মিটিঙত আহিলে সকলোৱে এবাৰ ছাৰৰ লাইব্ৰেৰীটো চাই যায় আৰু লাইব্ৰেৰীটো এতিয়া ছাৰৰ হোৱাৰ পিছত ছাৰৰ বহুত আনন্দ আৰু এইটো গোটেই আমাৰ সকলো মানুহৰ বাবে এইটো আনন্দ হৈছে বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত মানে তুলিৰাম ৰঙাঙক মানে ধন্যবাদ দিবই লাগিব তেখেতে এটা ভাল প্ৰস্তাৱ দিলে গঠনমূলক কথা ক'লে তেখেতে এইটো এগ্ৰী কৰে আৰু এগ্ৰী কৰি তেওঁ সেইটো মেটেৰিয়েলাইজ কৰে গতিকে সেইটো মই কোৱাৰ লগে লগে তেওঁ সেইটো মানি ল'লে মোক মাতিলে আহক দাদা আমি যাম ইমান তাৰিখে যাম ময়ো গ'লোঁ একেলগে গৈ আমি পথাৰত চালে জেগা চেগা চালে ইঞ্জিনিয়াৰকো মাতি ইমান সুন্দৰকৈ সেইটো কৰি দিলে গতিকে এইটো আমাৰ কাৰণে বৰ ভাল কথা চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাজতে আহিছিলে তেওঁ লাইব্ৰেৰীটো চালে আৰু তেতিয়া ময়ো উপস্থিত আছিলোঁ আমাৰ CM ডক্টৰ তুলিৰাম ৰঙাং ডাঙৰীয়া আছিলে তেৰাং ছাৰ আছিলে মই আছিলোঁ তাৰপিছতে চিফ মিনিষ্টাৰে চালে চাই মোৰ লগত উঠি পেলাই ইফালে চাইছে যে বেলেগ ধৰণৰ কাম এটা হৈছে মই এইটো খুব ভাল কাম কৰি দিলে তুলিৰাম ৰঙাঙে গতিকে এইবিলাক খুব ভাল কথা আমি আমাৰ কথাটো হ'ল কি আমি মানে ইণ্টেলেকচুৱেল এক্সাৰচাইজটো কৰিব লাগিব বৌদ্ধিক যিটো মানে আমাৰ আমি এইটো আনিব লাগিব এটা এনভাইৰনমেণ্ট আনিব লাগিব আমি নতুন প্ৰজন্মক ইফালে গৈছে সিফালে গৈছে কৈ থাকিলে নহ'ব আমি কিছুমান পজিটিভ কাম কৰি থাকিব লাগিব আৰু মানে আমি তেতিয়াহে আমি গোটেই জাতিটোৱে এটা যিটো মানে পূৰ্ণাংগ জাতি বুলি যিটো কয় আমি মানে সকলো পৃথিৱীত মানে ইমান বিশ্বত ইমান কম্পিটিশ্যন ইমান মানে মূল্যৱান মানুহ আছে সেইসকলৰ লগত আমি যদি সমানে যাব লাগে এই মানে 21 চেঞ্চুৰীত
তেতিয়াহ'লে আমি কিছুমান ভাল কাম কৰিব লাগিব আৰু সেইটো এটা খুব ভাল কাম হৈছে বুলি মই ভাবোঁ ছাৰ এইখিনিতে মই আৰু কথা সুধিব বিচাৰিছোঁ যে ধৰক আপুনি মিডিয়া জাৰ্ণালিজিমটো আপুনি কৰি আছে প্লাছ আপুনি লাহে লাহে আপুনি লিখাৰ ক্ষেত্ৰত আপুনি কিতাপ লিখাৰ ক্ষেত্ৰত আপুনি কনচেনট্ৰেট কৰিলে আৰু আপুনি বেলেগ দুনিয়াত সোমাই গ'ল ছাৰ আপুনি বেলেগ বেলেগ জাতি লৈতো আপুনি হয়তো কিতাপ লিখিব পাৰিলেহেঁতেন বা কিছুমান ইণ্টেলেকচুৱেল লিডাৰবিলাক আছে কিছুমান মানুহ আছে সমাজত গতিকে আপুনি কাৰ্বিটো কেনেকুৱা কিয় ভাবিলে কাৰ্বিসকলৰ ভবা কাৰণটো এনেকুৱা যে মই ভাবিলোঁ যে এইবিলাক জাতিৰ ওপৰত বিভিন্ন ধৰণৰ কাম নিশ্চয় হৈ আছে কিন্তু আমি যিহেতু ইয়াৰে মানুহ আৰু মোৰ যিখিনি মানুহ আমাৰ ইয়াৰ যিখিনি মানে ইমান মানে মূল্যৱান কাম কৰি আছে এওঁলোকক মানে ফ'কাছ কৰাটো মোৰ দৰকাৰ মোৰ পইণ্টটো হ'ল যে এওঁলোকে ইমান ভাল ভাল কাম কৰি আছে কিন্তু এওঁলোকৰ বস্তুটো কনফাইন হৈ আছে মানুহে জানা নাই গতিকে মই সেইকাৰণে ভাবিলোঁ যে নাই এওঁলোকৰ ওপৰত যদি কিতাপ পত্ৰ অলপ কৰি দিয়া হয় এওঁলোকৰ পৰিচয়টো আৰু সমাজলৈ গুচি যাব এখন মানে ডাঙৰ সমাজলৈ গুচি যাব এটা ইণ্টেলেকচুৱেল ছ'চাইটিলৈ গুচি যাব আৰু সেইকাৰণে মই সেই কামটো কৰিলোঁ আৰু এখন কিতাপ আমি কৰিছিলোঁ পাব্লিকেশ্যন বৰ্ডে উলিয়াইছে আছাম পাব্লিকেশ্যন বৰ্ড সেইখন খুব মানে কাৰ্বিসকলৰ যিমানবোৰ ভাল লিটাৰী ৱৰ্কছ হৈছে পয়েমৰ ক্ষেত্ৰত হওক বা মানে আৰ্টিকলছবিলাক বা মানে শ্বৰ্ট ষ্টৰিজ এই গোটেইবিলাকৰ ওপৰত মই এখন কিতাপ কৰিছোঁ সেইখন মানে মোৰ লগত হোমেন বৰগোহাঁই ছাৰ আছিলে অৰুণ টেৰণো আছিলে কিন্তু মূলত কামটো ময়ে কৰিলোঁ কিন্তু সেই কামটো কৰোঁতে দেখিলোঁ যে কাৰ্বিসকলৰ মাজত ইমানবোৰ পটেঞ্চিয়েল আছে যে এই বস্তুবোৰ আমি বৌদ্ধিক সমাজলৈ লৈ যাব লাগে আমি ইণ্টেলেকচুৱেল ছ'চাইটিক দেখুৱাব লাগে যে কাৰ্বিসকলৰ মাজত কিমান প্ৰতিভা আছে চাওক এইবিলাক সুপ্ত হৈ আছে প্ৰতিভাটো চাইলেণ্ট হৈ আছে গতিকে এইটো মই সেইটো কাৰণে ভাবিলোঁ আৰু যিহেতু মই এইখন ঠাইৰে ল'ৰা ইয়াতে মই জন্মিছোঁ ইয়াতে ডাঙৰ হৈছোঁ গতিকে মোৰ এটা মানে মৰেল ডিউটি বুলি ভাবোঁ যে আমিতো ভাই ককাই হয় কাৰ্বি অসমীয়া কি ডিফাৰেঞ্চ আছে আমিতো ভাই ককাই হয় গতিকে আমাৰ ছ'চাইটিখনক যদি মই প্ৰমোশ্যন নকৰোঁ প্ৰমোট মাই লেণ্ড প্ৰমোট মাই পিপল আৰু গতিকে সেইটো মানে মই মটো এটা লৈছোঁ আৰু লৈ পেলাই মই সকলোকে জনাব খুজিছোঁ আমাৰ মানুহবোৰে কিমান মূল্যৱান কাম কৰি আছে আৰু মানুহবোৰ কিমান মূল্যৱান চাওক সেইকাৰণেই মই কিতাপবোৰ কৰিলোঁ আৰু সেইবোৰে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে আৰু অৱশ্যে এতিয়া মই নতুন কামো কৰি আছোঁ গুৱাহাটীত মই ষ্টুডেণ্ট ষ্ট'ৰ্ছে উলিয়াব এখন ডাঙৰ ভলিউমৰ কিতাপ মই এজন ডাঙৰ আৰ্টিষ্টৰ ওপৰত কাম কৰি আছোঁ আৰু মই এখন আৰু এটা গ্ৰুপৰ লগত কাম কৰি আছোঁ বায়'গ্ৰাফিৰ কাম গতিকে এনেকুৱা ধৰণৰ দুই এটা কাম মই বাহিৰতো কৰিছোঁ কিন্তু মূলত মই কনচেনট্ৰেট কৰিছোঁ কাৰ্বিসকলৰ বিভিন্ন মানে যিবোৰ মানে আমাৰ মূল্যৱান মানে ৰচনা আছে মূল্যৱান মানে ক্ৰিয়েটিভ কাম আছে সেইবোৰ ফ'কাছ কৰাৰ মোৰ মানে মূল উদ্দেশ্য ঠিক আছে এইখিনিতে আকৌ এটা প্ৰশ্ন আপোনালৈ এতিয়া আমাৰ ছাৰ প্ৰফেচৰ ৰংভং থেৰাং ডাঙৰীয়া তেখেতটো আমাৰ লগতে এতিয়াও আছে অল ইজ গ'ল এতিয়াও ষ্ট্ৰং হৈ আছে মেণ্টেলি ফিজিকেলি তথাপিও আমাৰ লামেট কুৰু বুলি কয় আৰু মানে আমাৰ লংকাম তেৰণ তেখেতটো এই পৃথিৱীৰ পৰা যোৱা বহুত বছৰ হ'ল তেখেতৰতো প্ৰায় কিছুমান ইনফৰ্মেশ্যনটো প্ৰায় নাইকিয়া নিচিনাই হৈ গ'ল আপুনি কেনেকৈ ৰিচাৰ্চ কৰি এই মানুহজনৰ ওপৰত আপুনি কেনেকুৱা এখন কিতাপ উলিয়াব পাৰিছে মই এইখন মানে বৰ এইখন 600 পৃষ্ঠাৰ কিতাপ লংকাম তেৰণ মানে তেওঁৰ মানে কীৰ্তিৰ ওপৰত তেওঁৰ মানে মই তেতিয়া তেখেত খুব অসুস্থ হৈ আছিলে মই তেৰাং ছাৰৰ কৰাৰ পিছতেই মই ভাবিলোঁ যে মই লংকাম তেৰণ কৰিব লাগে কাৰণ এই দুজন হ'ল গৈ কাৰ্বি লামেট আমাৰ মানে ফাউণ্ডাৰ প্ৰেচিডেণ্ট হ'ল লংকাম তেৰণ আৰু ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে আমাৰ ৰংভং তেৰাং ছাৰ এই দুইজনেই মানে এওঁলোকে আৰম্ভ কৰিছিলে গতিকে এই দুজন আমাৰ একেবাৰে ভাবিব নোৱাৰা মানে দুইজন অতি শ্ৰদ্ধেয় মানুহ নমস্য মানুহ কাৰণ তেওঁলোকে কষ্ট কৰাৰ কাৰণে আজি অসম সাহিত্য সভাৰ প্ৰেচিডেণ্টো হ'ব পাৰিছে বহুত কাম কৰিছে নহয় গীতা অনুবাদ কৰিছে আমাৰ ব্যাকৰণ কৰিছে আৰু লংকাম তেৰণেতো সৰু সৰু ভূগোল কৰিছে সেই ভূগোল LP স্কুলত পঢ়িব লাগে সেইখন কলকাতাৰ ভূমি পাব্লিছিঙে উলিয়াইছে কলকাতাৰ ভূমি পাব্লিছিং বিৰাট বিখ্যাত পাব্লিছিং হাউচ তেওঁলোকে ভূমি পাব্লিছিঙে লংকাম তেৰণ ডাঙৰীয়াৰ ভূগোলৰ কিতাপখন উলিয়াইছে সেইখন ভূগোলৰ কিতাপ কিমান দিন ধৰি চলি আছে
সেইখন উলিয়াই থাকে আৰু LP স্কুলবোৰৰ লগত চলি থাকে তো আপুনি এইটো জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হ'ল মানে মই জাৰ্নিটো মানে মই তেতিয়া ভাবিলোঁ যে যেতিয়া ৰংমং তেৰাং ছাৰৰ কামটো শেষ কৰিলোঁ তেতিয়া মই ভাবিলোঁ নাই এতিয়া লংকাম তেৰং ডাঙৰীয়াৰ ওপৰত বিষয়ে কৰিব লাগে কাৰণ এইজন এজন অতি মূল্যৱান মানুহ পিছত উপলব্ধি কৰিব যে এইজন কিমান মূল্যৱান মানুহ তেতিয়া মই তেখেতৰ খুব অসুস্থ আছিলে আপুনি পাইছে তেতিয়া তেতিয়া মই পাইছোঁ তেতিয়া মই ডকমকাৰ ঘৰলৈ যাওঁ ডকমকাৰ ঘৰত মই বাছেৰে যাওঁ তেওঁলোকৰ ঘৰতেই খোৱা বোৱা কৰোঁ কৰি পেলাই তেখেতৰ পুত্ৰ অৰুণ তেৰণে কেতিয়াবা লৈ যায় মাজে মাজে লৈ যায় আৰু তেখেতেই কিতাপখন প্ৰকাশো কৰিছে তাৰপিছত মানে মই তেখেতৰ ঘৰলৈ গৈ 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 গোটেই বস্তুখিনি ল'লোঁ আৰু লৈ পেলাই মই বহুত মানে দিন গৈছোঁ মই ডকমকালৈ কিমান গৈছোঁ হিচাপ নাই মই বাছেৰে যাওঁ গৈ পেলাই মই প্ৰায় 2 বছৰ 2.5 বছৰ লাগিছে কামটো বাপৰে বহুত সময় লাগিছে তেৰাং সমন্বয় ৰূপকাৰ কৰোঁতেও মোৰ প্ৰায় 1.5 বছৰ লাগিছে বাপৰে বহুত সময় লাগে এইবোৰ চিৰিয়াছ কিতাপ বহুত সময় লাগে কণ্ট্ৰভাৰ্চি যাতে নাহে সেইটো কথা গতিকে মই তেনেকৈ লংকাম তেৰণ ডাঙৰীয়াৰ মানে সেই 600 পৃষ্ঠাৰ কিতাপখন কৰিলোঁ কিতাপটো পাব্লিছ কৰাৰ পাছত তেখেত নেদেখিলে মোৰ এটাইকে দুখ লাগিলে মই তেওঁৰ জীৱিত অৱস্থাত কিতাপখন হাতত দিব নোৱাৰিলোঁ কিন্তু তেখেতে গম পাই গ'ল যে পবিত্ৰ উইল ডু চামথিং এবাউট মি মোৰ বিষয়ে কিবা এটা কৰিব হয় আপোনাক কেনেকৈ মাতে তেখেতে মোক এনে ভাইটি বুলি মাতে ভাইটি বুলি মাতে মই পেছাৰ বুলিও কওঁ কেতিয়াবা আৰু মানে একেলগে ভাত খাই নে খাওঁ তেখেতৰ ঘৰতে ভাত খাওঁ এটা তেখেতৰ ভাইটি তেওঁৰ নাম আছিলে হেৰি তেখেতৰ অৰুণ তেৰণতকৈ এটাকে সৰু ভাইটি তাৰ নামটো আছে মুকুট এই মুকুটে খোৱা বস্তু আনিব যায় কিবা কিবি সৰু সুৰা আনি পেলাই ৰাতি ভাত খাওঁ আৰু মই বৰ এনজয় কৰোঁ তেখেতে অলপ দিগদাৰী পায় কিন্তু মই আৰু নাহোঁ আৰু দিনৰ দিনটো তাতে থাকোঁ তেখেতৰ বিচনাত শুই থাকে ভাগৰ লাগে মই কাষতে বহি থাকোঁ তেখেতে মানে কয় তুমি ইমান কষ্ট কিয় কৰিছা মই কৈছোঁ নহয় মই মোৰ ভুল হৈ গ'ল মোৰ পলম হৈ গ'ল আপোনাৰ ওচৰত আহা মই এখন কামটো শেষ কৰিম যেনে তেনে তাৰপিছত মই খুব ভালকৈ কৰিলোঁ কিন্তু মনটো বৰ দুখ লাগিলে যে কিতাপখন তেখেতৰ হাতত দিব নোৱাৰিলোঁ জীয়াই থাকোঁতে হাতত দিব নোৱাৰিলোঁ হোমেন বৰগোহাঁই ছাৰ আহি পেলাই সেই কিতাপখন উন্মোচন কৰি খুব দুখ কৰিছিলে যে আমি তেখেতৰ হাতত দিব পাৰিলে ভাল আছিলে কিন্তু মই বহুত চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ কাৰণ বহুত এখন কিতাপ কৰোঁতে বহুত খুঁটি নাটি চাব লাগে বিতৰ্ক যাতে নহয় কোনো ধৰণৰ যাতে কিতাপখন ওলোৱাৰ পিছত এইটো ভুল হৈছে বুলি মোক ক'ব নোৱাৰে গতিকে সেইবোৰ চেক কৰোঁতে বহুত সময় লাগে সেইবোৰ ঠিক ঠাক কৰোঁতে সময় লাগে আৰু প্ৰেছতো বহুত সময় লাগে টাইপ কৰোঁতেও বহুত সময় লাগে কাৰণ কিতাপখনৰ ভলিউমটো বৰ ডাঙৰ 600 পৃষ্ঠাৰ ডাঙৰ মানে হেৰি হ'ল মোৰ মানে খুব আনন্দ লাগিলে দেই ইমান মূল্যৱান মানুহৰ ওপৰত যে এখন কিতাপ কৰিব পাৰিলোঁ আৰু সেইটোৱে মোক বৰ আনন্দ দিলে এইখন কিতাপ মই প্ৰথম কৰিছিলোঁ এইখন মানে 2009ত 2009ত সমন্বয় ৰূপকাৰ এইখন ৰংমং তেৰাং ছাৰৰ বিষয়ে আৰু এইখন মানে 2009ত কৰিছিলোঁ আৰু এইখনে মানে এতিয়া এটা খুব গুৰুত্বপূৰ্ণ এটা কিতাপ হৈছে বুলি মানে ল'ৰা ছোৱালী বিচাৰি থাকে তেতিয়া মোৰ খুব আনন্দ লাগে এখন কৰিছিলোঁ তাৰপিছত ইয়াৰ পিছতেই মই কৰিলোঁ এই বসন্ত দাস কৰিলোঁ বসন্ত দাসৰ ওপৰত তেখেত একদম মানে মাটিৰ মানুহ আছিলে আৰু মডাৰ্ণ কাৰ্বি আছিলে তেখেতে কাৰ্বিসকলৰ আনকি তেওঁৰ নিজৰ টাইটেলে সলাই লৈছিলে তেওঁ মানে জিৰিকিন্দিং অঞ্চলত গৈ তেওঁৰ মানে হেৰিটো এটা ক্লেনত আহি গৈছিলে তেৰাং ক্লেনত আহি গৈছিলে তেওঁ নিজৰ দাস উপাধিটো আঁতৰাই পেলাই থাকি গ'ল আৰু অফিচিয়েলি কিন্তু ব্যক্তিগতভাৱে তেখেতে আনকি এনেকৈ মোক কৈছিলে এনেকৈ ধাৰি থাকে এই ধাৰি দি সোমাব লাগে কাৰ্বি হ'বলৈ যিটো ৰুলছটো এইটো কাষ্টমাৰী যিবিলাক নিয়ম আছে সেই কাষ্টমাৰী হেৰিবিলাক তেওঁ ফ'ল' কৰি পেলাই তেওঁ গৈছিলে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি গতিকে তেখেতে বহু ধৰণে মানে কাৰ্বিতকৈ কাৰ্বি আৰু তেখেত মোৰ ঘৰলৈ খুব আহিছিলে আৰু ফুকন চন্দ্ৰ ফাংচু ছাৰো আহিছিলে তেখেতৰ ফটো আছে নেকি আছে এইখন তেখেতৰ ফটো তেখেতৰ ওপৰত মই এই বিষয়ে এইখন কৰিছিলোঁ গতিকে এই ধৰণৰ মানে এইবিলাক বৰ মানে লাইক এ চেইন মানে ঋষিৰ দৰে তাৰপিছত মই এই লংকাম তেৰণখন কৰিলোঁ ভলিউম ডাঙৰ এইখন বহুত ডাঙৰ এইখন 600 পৃষ্ঠাৰ কিতাপ এইখন মই কৰিলোঁ এইখন মানে কৰোঁতে মানে মোক আমাৰ বহু মানুহে মানে আচৰিত হৈছিলে যে আপুনি বহুদিন নেদেখা হৈ গ'লো আপোনাক ক'ত গ'ল মানুহজন আচলতে মই এইখন কিতাপ কৰি আছিলোঁ সেইকাৰণে মই অলপ দিন নাইকিয়া হৈ গৈছিলোঁ
মই অকল কম্পিউটাৰত সোমাই থাকোঁ আৰু কাম কৰি থাকোঁ গতিকে এই কিতাপখন কৰোঁতে মানে সময় বহুত লাগিছিলে আৰু ইয়াত বহুত ভাল ভাল মানুহে কমেণ্ট দিছে ইয়াতে মানে নগেন শইকীয়া ছাৰৰ দৰে মানুহে কমেণ্ট দিছে এইটো তেখেতেও মানে কমেণ্ট দিছে যে এইখন খুব মূল্যৱান কিতাপ হৈছে বুলি ডক্টৰ নগেন শইকীয়া বহুত ডাঙৰ ইণ্টেলেকচুৱেল তেখেতলোকে এৰি দিছিলে আৰু তেখেতক সকলো মানুহে শ্ৰদ্ধা কৰিছিলে ইমান চিম্পুল ইমান মানে তেখেত মানে হেৰি মানুহ আছিলে মানে সহজ সৰল মানুহ আছিলে ইমান বেছি চিম্পুল আৰু মানে ভাল মানুহ ভাল মনৰ গতিকে এইজনে যেন এইখন কিতাপটো আপুনি কমপ্লিট কৰিব যাওঁতে কেইবছৰ লাগিলে এইখন প্ৰায় 2 বছৰ বেছি লাগিলে 2 বছৰ লাগিলে চিন্তা কৰক প্ৰায় 2 বছৰতকৈ বেছি লাগিলে তাৰপিছত মই এইখন কৰিলোঁ এইখন চামসিং হানছে আমাৰ ফৰ্মাৰ মিনিষ্টাৰ তেখেতে কিবা এইচডি মিনিষ্টাৰ আছিলে হেল্থ মিনিষ্টাৰ আছিলে এনেকৈ বহুত আছিলে কিন্তু এইখন কিতাপ কৰোঁতে আটাইতকৈ কষ্ট হৈছে এইখন প্ৰায় 400 পেজেছ আচ্ছা এইখন কৰোঁতে বহুত কষ্ট হৈছে এইখন জেনেৰেলি কেনেকুৱা ধৰণৰ এইখন কষ্ট হৈছে কেলে এইখনৰ তাৰমানে হেৰি নাছিলে এই বস্তুবোৰ পোৱা নাছিলোঁ তেখেত ঢুকাই গ'ল গতিকে পৰিয়ালৰ পৰা মই একো পোৱা নাছিলোঁ পৰিয়ালত মাত্ৰ তেওঁলোকে এটা এলবাম দিছিলে মোক বৌয়ে তেখেতৰ পৰিবাৰে একো পোৱা নাছিলোঁ তাৰপিছত মই এখেতৰ বিষয়ে মানে ষ্টাডি বাইদেউজনীকো পোৱা নাই পাইছোঁ কিন্তু তেওঁলোকৰ ওচৰত একো নাছিলে তেতিয়া মই আপোনাৰ অগ্ৰদূত কাকত দৈনিক অসমবাণী এইবিলাকত তেখেতে 80 চনৰ পৰা লিখিছিলে 80ৰ পৰা লিখিছিলে সেই লেখাবিলাক মই উদ্ধাৰ কৰিলোঁ বাপৰে সেইবিলাক উদ্ধাৰ কৰোঁতে 80 কিতাপ 80ত লিখিছিলে আৰু এইখন পাব্লিছ কৰিছোঁ মই 2016 বাপৰে 2016ত গতিকে 80ত লিখা তেখেতে বস্তুবিলাক গতিকে মোৰ এডিটৰসকলৰ লগত খুব মোৰ ক্ল'জ অসমবাণী এডিটৰ হওক বা আমাৰ মানে দৈনিক অসমৰ এডিটৰ অগ্ৰদূতৰ এডিটৰ এইবিলাক সেইসকল মোৰ লগত খুব ক্ল'জ গতিকে তেওঁলোকে মোক ফাইলবোৰ চাব দিছিলে ষ্টাডি কৰিব দিছিলে কিন্তু ফাইলবোৰ ষ্টাডি কৰোঁতে পাতবোৰ পেজবিলাক মানে য়েল্লো হৈ গৈছিলে কালাৰবিলাক গতিকে এনেকৈ দাঙিবলৈ দিগদাৰ এনেকৈ চেক কৰিবলৈ দিগদাৰ ভাগি যাব নিচিনা লাগে কিন্তু মই বহুত কষ্ট কৰি মোৰ বন্ধু আমাৰ প্ৰিণ্টৱেলৰ আব্দুল সাজিদক লগত লৈ গৈছিলোঁ আৰু তেওঁ লেপটপ লৈ গৈছিলে আৰু তেওঁলোকে আমাক কম্পিউটাৰটো দিছিলে মই ৰিড আউট কৰি যাওঁ তেওঁ টাইপ কৰি যায় বাপৰে আৰু বহুত ডাৰ্টি আছিলে মানে গতিকে আমি মানে খুব কষ্ট পাইছিলোঁ শেষত আপুনি কেনে গম পালে যে মই জানিছিলোঁ তেখেতে খুব লিখিছিলে সেইবিলাক এটা সময়ত মানে লিখিছিলে গতিকে মই পঢ়িছিলোঁ সেইবিলাক কিন্তু সেইবিলাক মই উদ্ধাৰ কৰিবৰ কাৰণে বহুত কষ্ট কৰিলোঁ কষ্ট কৰি ডেইলি পেপাৰত যাওঁ কেইবছৰ লাগিলে এইটো লাগিলে এইটো 1.5 বছৰ 2 বছৰ লাগি গ'ল বহুত সময় লাগি গ'ল বহুত সময় লাগি মূল্যৱান বস্তু বহুত সময় লাগি গ'ল কাৰণ এইবোৰ বস্তুখিনি পোৱা নাযায় নহয় একে জেগাত পোৱা নাযায় আৰু সেইবোৰ ষ্টাডি কৰি পেজ উলিয়াই সেইবিলাকৰ পৰা বস্তু লৈছোঁ লৈ আকৌ সেইবিলাক আমি কৰিছোঁ এতিয়া চাওক এতিয়া আপোনালোকে ফেচবুকত বিচাৰিলেও সেইটো হিষ্টৰীত আপোনালোকে নাপাব টুইটাৰত বিচাৰিলেও নাপাব ইনষ্টাগ্ৰামত বিচাৰিলেও নাপাব গুগলছত গ'লেও আপোনালোকে নাপাব এইটো অকল আমাৰ ছাৰৰ ঘৰতে এই কিতাপখন পাব যিসকল মানে PhD কৰিব বেক কভাৰটো বৰ সুন্দৰ হৈছে বেক কভাৰৰ কথাটো মই কাৰ্বি আংলং ৰাইজক মই জনাব বিচাৰিছোঁ এইটো মানে কাবি ফক চং হয় 1982ত এই প্ৰথম লং ৰেকৰ্ড প্লেয়াৰ কলকাতাত কৰিছিলে এইটো মাইক আমাৰ যিটো ডাঙৰ লম্বা মাইক আছিলে টেপ চেপ নাছিলে সেই তেতিয়া মানে ঘূৰণি টাইপৰ নিচিনা এটা ৰাউণ্ড এটা প্লেট নিচিনা থাকে কাঁহী নিচিনা সেই তাতে বজায় এই প্ৰথম কাৰ্বি ফক চং এই কলকাতা ষ্টুডিঅ'ত বনাইছে ইয়াৰ বিষয়ে অকণমান আপুনি কওকচোন এইটো একচুৱেলি 1982ৰ কথা এইখন মানে ভমঙা চং এইটো এটা গ্ৰুপ আছিলে আৰু তেওঁলোকে কৰিছিলে এইখন চামসিংদাৰ উদ্যোগতে হৈছিলে হয় নেকি চামসিংদাই কৰিছিলে এইখন আৰু ইয়াতে মানে সেইখিনি সময়ত একদম য়াং ষ্টাৰ আৰু বিদ্যা সিং ৰংপি চন্দ্ৰকান্ত তেৰাং শশীকলা দেখিছো নহয় ফটোবিলাক শশীকলা হানচাপি বাইদেউ এই তাৰপিছতে আমাৰ ধন সিং কাদম বাইদেউ নাছিল হেৰি আছিলে এই শশীকলা বাইদেউ আছিলে গতিকে তেখেতলোকক কলকাতালৈ লৈ গৈছিলে চামসিংদা আৰু তেতিয়া চামসিংদা মন্ত্ৰীও নাছিলে কোনো পাৱাৰতো নাছিলে কিন্তু ইমান ইচ্ছা আছিলে তেওঁ পাৱাৰত নাছিলে তেওঁ য'ৰ তোৰ পৰা পইচা টকা পইচা সংগ্ৰহ কৰি ইমান এটা মানে এইখন কৰিলে আৰু এইটো কভাৰটো বীৰেন সিংহই আঁকিছিলে আমাৰ আৰ্টিষ্ট বীৰেন সিংহই আৰ্টিষ্ট বীৰেন সিংহই এইটো কভাৰ কৰিছিলে খুব ধুনীয়াকৈ এইটো কভাৰ কৰিছিলে ভমঙা চঙে এইটো কৰিছিলে আৰু এইটো মানে এটা বৰ মূল্যৱান মানে এখন মানে হেৰি হৈছিলে আৰু সেইটো EMI
সেইখিনি সময়ত EMI খুব ইম্পৰ্টেণ্ট তেওঁলোকে হেৰিবিলাক উলিয়াই গীতবিলাক এই যেটো ছবি আছে ইয়াত অৰিজিনালি কাৰোবাৰ লগত আছে নেকি ধৰক এটো অৰিজিনালি নে এনেই এইখন হেৰি হয় জোনালী তেওঁৰ প্ৰথম পেইন্টিং হয় এই আমাৰ বীৰেন সিংহৰ এইটো জোনালী নাম দিছিলে প্ৰথম পেইন্টিং হয় তেওঁ প্ৰথম যেতিয়া কাৰ্বি আংলঙত আহিছিলে জোনালী নামৰ ছোৱালীজনী তেওঁ মানে বনাইছিল পেইন্টিং কৰিছে পৰ্ট্ৰেইট হয় এই ছোৱালীজনী আছে নেকি নাই এতিয়া নাজানো তেওঁৰ বিষয়ে মই নাজানো কিন্তু এটো মানে প্ৰথম পৰ্ট্ৰেইট কৰিছিলে হয় হয় তে আপুনি কভাৰটো ইটো কাৰণে দিছে কাৰণ যে তেখেতে যেহেতু কৰিছে মোৰ সেন্সত আহিছিলে যে তেখেতে যেহেতু এই কামটো কৰিছিলে তেখেতক মই কমপ্লিট ৰেকৰ্ড কৰি থৈ দিওঁ তেখেতে এইটো কামো যে কৰিছিলে নহলে এইখন হেৰাই যাব এখন কিতাপত থৈ দিলো থাকি গ'ল এইটো কামটো তেওঁ কৰিছিলে গতিকে আমি মানুহবিলাকক মূল্য দিব লাগিব এইটো চাওক এইটো আপোনালোকে ৰেকৰ্ড কৰি থলো আমি এইটো টুইটাৰ গলেও নাপাব ইনষ্টাগ্ৰামত গলেও নাপাব ফেচবুকত গলেও নাপাব এই কভাৰটো চাওক ইমান ধুনীয়াকে তেখেতে মানে কিতাপখনত মানে মূল্যৱান হিচাপত তেখেতে অলৰেডি ইয়াত ৰাখি দিলে এইটো আৰু কেতিয়াও নেহেৰাই গতিকে ইমান ধুনীয়াকে তেখেতে এইটো কিতাপখন বনাইছে প্লাছ এইটো আপোনাৰ কভাৰৰ লগত যেটো কাৰ্বি ফক সং প্ৰথম কাৰ্বি ফক সং আছিলে ফাৰ্ষ্ট এণ্ড লাষ্ট 2IA আৰু কিবা কেইবাটাও আছিল কেইবাটা 4 না 5টা গান আছিলে তেতিয়া আপোনাৰ অসমত ৰেকৰ্ডিং নহয় এটো কলিকতাত যাব লাগে গতিকে আমি শ্ৰদ্ধাঞ্জলি আমি জনাইছো আমাৰ পয়াত সামসিং ছাৰলৈ ফৰ্মাৰ মিনিষ্টাৰ অসমৰ গতিকে তেখেতৰ চেষ্টাতে এই ইমানখিনি ভাল কাম হ'ল আৰু প্ৰথম ৰেকৰ্ডিং গতিকে মই তেতিয়া শুনিছো এই ৰেকৰ্ডিঙত বলে হেৰি অকল প্ৰথম মানে মিউজিকটো দিয়া হৈছে নৰমালি আমাৰ কাৰ্বি যিকিটা ফক সং আছে সেইকিটা ফক সং মানে মিউজিক দিয়া নাছিলে মানে ৰেকৰ্ডিং কৰোতে দিয়া নাছিলে আৰু কিন্তু এইটোত বলে প্ৰথম বাহি বা কিবা এটা টাইপ মানে আমাৰ কাৰ্বি ট্ৰেডিশনাল ঢোল এইবোৰ বলে মিউজিকটো দিছে আমি তেতিয়া শুনিছিলো আপোনাক আমি ধন্যবাদ জীপন ধুনীয়া এখন কিতাপ হ'ল তাৰ পিছতে মই এইখন কৰিলো হয় জনাৰ্দন পাঠক এইটো কাৰণে কৰিলো যে তেওঁ 1948ত কাৰ্বি আংলঙলৈ আহিছিল হয় হয় তেওঁ যেতিয়া মানে আমাৰ গুজৰাটৰ আহমেদাবাদত শেক্সেৰিয়া কলেজত পঢ়ি আছিল কমাৰ্চ কলেজ তাতে তেওঁ গ্ৰেজুৱেশ্যন কৰিলে গ্ৰেজুৱেশ্যন কৰাৰ আগে তেওঁ সবৰমতী আশ্ৰমত গ'ল ওচৰতে আছিলে গৈ পেলাই গান্ধীক লগ ধৰিলে আৰু গান্ধীক লগ ধৰি ক'লে তেওঁ ষ্টুডেণ্ট ক'লে যে মই আৰু নপঢ়ো মই এতিয়া মোৰ গ্ৰেজুৱেশ্যন হৈ যাব আপুনি মোক গান্ধীবাদী মানে মোক মানে এই দিয়ক মাৰ্গদৰ্শন দিয়ক মই মানে আপোনাৰ আদৰ্শৰে কাম কৰিব খোজো তেতিয়া এজন ইয়াং ষ্টুডেণ্ট তেতিয়া তেওঁ মহাত্মা গান্ধীয়ে ক'লে যে তুমি মোৰ হেৰিয়াক লগ ধৰা এই বিঠাল ভাই ঠক্কৰ তেওঁ মোৰ পিয়ে তেওঁক লগ ধৰা লগ ধৰি পেলাই সোধা তেখেতে তোমাক গাইড কৰিব তেতিয়া তেওঁ ক'লে তুমি বৰমালৈ যোৱা অসমৰ বৰমাত যোৱা তাতে তোমাৰ আমাৰ মানে বিকে ভাণ্ডাৰীয়ে কাম কৰি আছে বেংগালুৰুৰ মানুহ তেওঁ কাম কৰি আছে সিভিল সোসাইটি ভাৰত স্বাধীন নোহোৱাৰ আগত সিভিল সোসাইটিক মানে এই কৰিব লাগে মানে মানুহবিলাকক এডুকেটেড কৰিব লাগে মানুহবিলাকক মানে হাউ টু মানে ৰান মানে ইয়ৰ লাইফ স্মুথলি এইবিলাক শিকাব লাগে সেইবোৰ কাৰণে বিকে ভাণ্ডাৰীক পঠাই দিছিলে গান্ধীয়ানসকলে আৰু তেওঁ আহি বৰমা অঞ্চলত কাম কৰি আছিল তেতিয়া এওঁ আহি পেলাই তাতে জইন কৰিলে তাতে বৰমাত তেওঁ গ্ৰেজুৱেশ্যন কৰাৰ পিছত তাৰপিছত আহি পেলাই তেওঁ ক'লে তুমি এতিয়া শিকিলা সকলো তুমি এতিয়া নগাসকলৰ মাজত কাম কৰিবলৈ যোৱা নগাসকলৰ মাজত কাম কৰিবলৈ তেওঁ গোলাঘাট হৈ আহিলে আহোঁতে সৰিয়হ জান এতিয়া হাংজাং লাংচু এই সৰিয়হ জান হাংজাং লাংচু তাতে তাৰমানে তেওঁ কাৰ্বি মানুহক লগ পালে কাৰ্বি মানুহ দেখিলে যে কাৰ্বি মানুহ গাড়ীখন দেখি পেলাই জীপত আহিছিলে এজন এডভকেটৰ লগত দৌৰি গ'ল মানুহবোৰ তেওঁ ভয় খাইছে তেতিয়া তেওঁ ৰৈ গ'ল যে নাই নগাসকলৰ মাজত নাযাওঁ ইয়াতে কাম কৰিম গৈ পেলাই তেওঁ 1948ত ৰৈ গ'ল তাতে গৈ পেলাই তেওঁ এগৰাকী কাৰ্বি ছোৱালী বিয়া কৰালে বাপুৰাম সিগনাৰৰ ভণ্টি তেওঁক বিয়া কৰালে এখন LP স্কুল খুলিলে তাৰপিছত তেওঁ মানে যিবিলাক কুষ্ঠ ৰোগীসকল আছিল তেওঁলোকৰ কাৰণে চিকিৎসা কৰিলে তেওঁ নিজৰ ভতিজাক গুৱাহাটী মেডিকেল কলেজত পঢ়ি আছিলে তেওঁলোকক মাতি আনি পেলাই আৰু প্ৰথম আমাৰ 1952 কাউন্সিলৰ তেওঁ প্ৰথম উপাধ্যক্ষ ভাইচ চেয়াৰমেন তেতিয়া চেয়াৰমেন আছিলে CS বোথ DC আছিলে তেতিয়া DC বিলাক চেয়াৰমেন থাকে ডিষ্ট্ৰিক্ট কাউন্সিল আছিল আমাৰ জিলা গঠন হ'ল 1951ত
আৰু 52ত যেতিয়া কাউন্সিল হ'ল তেতিয়া সেই কাউন্সিলৰ মানে প্ৰথম মিকিৰ হিলছ তেতিয়া সেই মানে প্ৰথম আমাৰ চেয়াৰমেন আছিলে CS বুথ তেওঁ DCও হয় চেয়াৰমেনো হয় আৰু ভাইচ চেয়াৰমেন হৈছিলে একে প্ৰথম ভাইচ চেয়াৰমেন গতিকে তেখেতৰ মানে বহুত অৱদান আছে কাৰণ তেতিয়া তেওঁ এটা খুব ভাল পৰিয়ালৰ ল'ৰা কাৰণ তেওঁ তেতিয়াৰ দিনত আহমেদাবাদত পঢ়াইছে আগ্ৰাত পঢ়াইছে কাৰণ তেওঁ মানে মিডল ক্লাছ মানুহ তাৰমানে তেখেত আহি ইয়াতে সেই এজনী সেই সময়ত ইমান কনজাৰভেটিভ পৰিয়াল এটাৰ পৰা আহি পেলাই তেখেতে এজনী কাৰ্বি ছোৱালী বিয়া কৰাব পাৰিছিলে তেওঁৰ মনটো কিমান ডাঙৰ কিমান আহল বহল মানুহ এইবিলাক এজনী কাৰ্বি ছোৱালীক বিয়া কৰাই পেলাই তেওঁৰ নিচিনা তেওঁতো ইচ্ছা কৰিলে তেওঁ আৰু পঢ়া শুনা কৰি বেলেগ কৰিব পাৰিলেহেঁতেন আৰু তেওঁ সেই সময় কমাৰ্চ গ্ৰেজুৱেট মানুহ তেওঁ বহুত ভাল ভাল চাকৰি কৰিব পাৰিলেহেঁতেন 1948 তেওঁ গ্ৰেজুৱেট কমাৰ্চ গ্ৰেজুৱেট কিন্তু তাকে নকৰি তেওঁ কাৰ্বিসকলৰ মাজত গোটেই জীৱন কাম কৰিলে গোটেই তেওঁ 92 years 4 yearsত ঢুকালে আৰু তেখেতৰ ওপৰত মই এই কিতাপখন কৰি দিয়াৰ কাৰণে তেওঁ এটা অসম চৰকাৰৰ পৰা বঁটাও পালে তেতিয়া আমাৰ মন্ত্ৰী আছিলে খৰসিং ইন্তি ডাঙৰীয়া তেখেতক গভৰ্ণৰে ক'লে যে এই বঁটাটো দিব লাগে কাৰণ গভৰ্ণৰ হাউচত মই কিতাপখন দিছিলোঁ তেওঁ বায়'ডাটাটো পাই গ'ল গতিকে এটা গান্ধীয়ান বঁটা আছে মানে সেই বঁটাটো দিলে আপুনি ব্লগ পাইছেনে পাৰ্চনেলি মই তেখেতৰ ইণ্টাৰভিউ কৰিছোঁ গৈ পেলাই হয় নেকি এখন ইণ্টাৰভিউ বেছ বুক হয় মই বহুত কষ্ট কৰি সৰিয়জান যাওঁ তেখেতৰ ঘৰত তেতিয়াতো চাগে ৰাস্তা নাই ৰাস্তা ভেৰি নাই মই বাছেৰে যাওঁ বাছেৰে যাওঁ এটা টেপ ৰেকৰ্ডাৰ লৈ গৈছিলোঁ তেতিয়া তেওঁৰ হিয়াৰিং প্ৰব্লেম আছিলে গতিকে মই কথাবিলাক লিখি দিওঁ আৰু তেখেতে কৈ যায় মই তাৰ পৰা নোট কৰি বুকটো বনাইছোঁ তেখেতৰ ল'ৰা ছোৱালী কেইবাজনো আমাৰ জীৱন পাঠক তেখেতৰ পিতৃ নয়ন পাঠক এতিয়া আমাৰ এডুকেশ্যনৰ অফিচাৰ হয় তেখেত এনেকৈ তাৰপিছতে এনেকৈ বহুতখিনি তেওঁৰ ল'ৰা ছোৱালী আছে আৰু সকলোৱে প্ৰতিষ্ঠিত গতিকে তেওঁ এই মানুহজনে এটা বস্তু কৰিলে যে মানে মানুহে মানুহক মানে মৰম কৰিব লাগে প্ৰেম ভাৱেৰে থাকিব লাগে কাৰণ সেই তেতিয়াৰ দিনত আহি এগৰাকী কাৰ্বি ছোৱালীক বিয়া কৰায় আৰু তেওঁ সাংঘাতিক একো কৰা নাই তেওঁ বোলে বহুত কিবা কিবি একেবাৰে মানে ভাইচ চেয়াৰমেন হৈ তেওঁ বহুত কিবা কিবি কৰিলে একো কৰা নাই তেওঁ সাধাৰণ জীৱনে যাপন কৰিলে গতিকে তেওঁ একো সাংঘাতিক অপৰচুনিষ্টিক বুলি ক'ব নোৱাৰি তেওঁ এটা সাংঘাতিক চিম্পল মানুহ আৰু কাৰ্বি আৰু অসমীয়া সকলোকে লগ কৰিবৰ কাৰণে আমি সকলো যে একেই এইটো বুজাবৰ কাৰণে তেওঁ গোটেই জীৱনটো সেইকাৰণে মই তেখেতৰ এখন কিতাপ কৰিলোঁ আৰু লগতে মই এই কিতাপখন কৰোঁতে তেওঁৰ পুত্ৰইও মানে মোক নয়ন পাঠকে ল'ৰা ছোৱালীবিলাকৰ ইয়াত ফটো আছে এইখন তেওঁৰ গোটেই পৰিয়ালটো আছে মই এখন কালাৰ ফটো দি দিছোঁ চাওক তেওঁৰ নয়ন পাঠকে এইটো ক্ষেত্ৰত অলপ সহায় কৰিছিল দিছিলে কিতাপখন কৰিবলৈ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেওঁ এতিয়া নাই যদিও ইয়াত তেখেত নাই যদিও তেখেতৰ অৱদানৰ কাৰণে যথেষ্ট কষ্ট কৰিছে তেখেতে তেখেতৰ ল'ৰা নেকি এইটো জীৱন পাঠক হয় গোটেই পৰিয়ালটো ইয়াতে আছে থেংক ইউ ছাৰ গতিকে তাৰ পিছতে মই এইখন কিতাপ কৰিলোঁ দেই এইখন খুব মূল্যৱান কিতাপ এইখন কাৰ্বিসকলৰ যিমানবোৰ মানে ভাল মানে লেখা আছে গোটেই পয়েম আছে ভাল চিলেক্টিভ ৱৰ্কছ এইটো মই প্ৰায় 2 বছৰমান ধৰি কাম কৰিছোঁ কৃষ্ণ মই 2 বছৰ ধৰি কাম কৰিছোঁ আৰু এইটো মানে এইটো বেক কভাৰটো এইটো বেক কভাৰ এইটো ফ্ৰণ্ট কভাৰ এইটো বীৰেন সিংহাই কৰি দিছে এইটো গোটেই কালাৰ কিতাপ এখন পাব্লিকেশ্যন বৰ্ডে বহুত কষ্ট এইখন কিতাপ এনেকৈ কৰিছে এইবিলাক ইমান ধুনীয়াকৈ ইলাষ্ট্ৰেশ্যন কৰিছে এইবোৰ ইলাষ্ট্ৰেশ্যন আছে ইয়াত এনেকৈ ইলাষ্ট্ৰেশ্যন দি পেলাই ইমান ভাল কিতাপ কৰা হৈছে এইখন মানে ইলাষ্ট্ৰেশ্যন মাজত দিয়া হৈছে এইবিলাক কবিতাৰ ক্ষেত্ৰত সেইটো ইলাষ্ট্ৰেশ্যন দিয়া হৈছে এইটো ইলাষ্ট্ৰেশ্যন বহুত ধুনীয়া এইটো কমপ্লিট মানে এটা মানে হেৰি কাম কৰা হৈছে এই তাৰপিছতে এইটো দিয়া হৈছে এইটো বীৰেন সিংহাই স্কেচ বনাই দিছে পুৰা গাঁৱৰ পৰিৱেশ আৰু নৰ্মেলি কাৰ্বি গাঁওবোৰ তেতিয়া আৰু ইয়াতে মানে ভাল কবিতাখিনি আছে তাৰপিছতে ভাল মানে কবিতাটো অকণমান গাই দিব এইখিনি প্ৰবন্ধ আছে প্ৰথম প্ৰবন্ধ আছে তাৰপিছতে কবিতা আছে বহুত ভাল কবিতা আছে আৰু গোটেই আমাৰ যিখিনি আটাইতকৈ মানে ইম্পৰ্টেণ্ট মানুহ সকলোৰে ইয়াত লেখা আছে
গতিকে ইয়াতে মই তেৰাং ছাৰৰ এটা কবিতা মাতিব পাৰোঁ। তেৰাং ছাৰে এটা কবিতা ছাৰৰ এইটো আপুনি অসমীয়াত হেৰি কৰিছে? হয়, আমাৰ মানে অসমীয়াত যিসকলে লিখিছে অসমীয়াত লিখা এইটো ইয়াতে কৈছে তেৰাং ছাৰৰ এই কবিতাটোত, তিমিৰাচন্ন এই কাৰ্বি আংলঙত, তিমিৰাচন্ন এই কাৰ্বি আংলঙত পোহৰ বিলাওঁ আমি পোহৰ বিলাওঁ, যুগ যুগলৈ অজ্ঞান ৰাক্ষসিক জ্ঞান প্ৰদীপৰে বিনাশ কৰাওঁ, কাৰ্বি কছাৰী ডিমাচা ৰেংমাৰে অসমীয়াই শিৰো জ্বলাওঁ, থৈ ইংলঙৰ চেনেহ দোলেৰে মহান অসমীয়া জাতি গঢ়াওঁ, ঢোল চেঙৰ পংচি পেপাৰে মহান কৃষ্টিক বিকাশ কৰাওঁ, জিৰ ইক চেলেঙেৰে পহু পাগেৰে সুন্দৰ পৃথিৱীত সপোন বিলাওঁ, আমাৰ দৃষ্টিত উদাৰতা আমাৰ সৃষ্টিত মহানতা, সেউজী পৃথিৱীত সেউজ মনেৰে কাৰ্বি আংলঙত পোহৰ বিলাওঁ। এইজন এজন পদ্মশ্ৰী। আৰু আমি চামসিং হানছে এটা কবিতা মাতিব পাৰোঁ, বৰ ধুনীয়া তেখেতৰ কবিতা, তেখেতৰ চেৰদিহুন নামৰ কবিতাটো বৰ চেৰদিহুন। এইটো কৈছে, তোমাৰেই চেনেহৰ কোনোবা অজান প্ৰেমিকলৈ প্ৰীতি উপহাৰ স্বৰূপে সিঁচি থৈ যোৱা মিৰ্জাংচিক, থুপি থুপি ফুলি উঠিলেই মৌ মাখি পখিলিয়ে বিচৰণ কৰা দৃষ্টিগোচৰ হৈ আজিও ঋণী ঋণী মনত পৰে, পুষ্পিত ফুলকলিবোৰ কাৰ্বি যুৱতী হবে আনন্দৰে বিন্তস্বীত কৰি খোপাত গুজে, আকৌ দিহুন ফুলপাতত তুমিয়েই গাঁঠি লোৱা সেই পুষ্পমালাধাৰী মৰহিলেও ইতিহাসৰ হাতৰ তলুৱাত তাৰ সুঘ্ৰাণ আজিও নিৰ্গত। এই ইয়াতে যিটো দিহুন শব্দ ব্যৱহাৰ কৰিছে, দিহুন মানে টুকুৰা, চেৰ মানে সোণ, সোণৰ টুকুৰা, সোণৰ টুকুৰা। চেৰদিহুন আকৌ প্ৰথমগৰাকী শিপিনী বুলিও কয় কাৰ্বিসকলৰ। আধুনিক মানে তেওঁ মানে ফুল বাচিব জানে, তেওঁৰ নামো চেৰদিহুন। চেৰ মানে সোণ, দিহুন মানে টুকুৰা, সোণৰ টুকুৰা, প্ৰথম কালাৰিং কৰিছিলে। গতিকে তেওঁলোকৰ অসমীয়া ইমান ভালকৈ জানিছিলে, কি হাই লেভেল হাই ৱৰ্ড ইউজ কৰে তেওঁলোকে। কৃষ্ণ চামসিং দাহঁত তেনেকুৱা মানুহ আছিলে। তাৰপিছত আমাৰ ধনেশ্বৰ ইন্তি, তেখেতেও ইয়াতে কবিতা এটা, তেখেতে পদ্মশ্ৰী, তেখেতেও কিছুমান, আৰু চাৰেদ হানছেও সাংঘাতিক। এই চাৰেদ হানছে কবিতা আছে ইয়াত, আমাৰ ধনেশ্বৰ ইন্তিৰ কবিতা আছে, সুৰেন ক্ৰামছাৰ আছে, ধনেশ্বৰ ইন্তিৰ আছে। ধনেশ্বৰ ইন্তিৰ বালিমাহীটো বহুত পপুলাৰ কবিতা। তাইৰ প্ৰতিটো খোজত দুবৰিৰ মাজে মাজে লুকাই থকা তৰাবোৰ সৰে, কৃষ্ণ তাইৰ মনৰ পথাৰত তীৰ বিৰাই থকা নিয়ৰৰ টোপালবোৰ হালি জাৰি নাচে, বালিমাহী তোমাৰ সপোন নিথৰুৱা মাতৃৰ কান্দোনত অশ্ৰুৰ মুকুতা সৰে, মাজনিশাৰ অজান পক্ষীৰ ক্ৰন্দনত কণমানি শিশুটিৰ প্ৰাণ মাতৃৰ আঁচলত বান্ধে, জীৱনৰ অন্তিম শয্যাত ৰঙা ফুলবোৰে বগা কাপোৰ কেইডোখৰত ভুমুকি মাৰে, বালিমাহী কণমানি চৰাইটি পখিলাৰ দৰে উৰি উৰি আহিব আকৌ নতুন আশাৰে পোহৰ শান্তি আৰু সম্প্ৰীতি বিচাৰি। গতিকে এই আপুনি চাওক, ধনেশ্বৰ ইন্তিৰ, চামসিং হানছে এইসকলৰ ভাষা দেখিছে কেনেকুৱা, কিমান ওপৰৰ কবিতা। আৰু আমাৰ আটাইতকৈ চাৰেদ হানছেও সাংঘাতিক। চাৰেদ হানছে লিখিছে, অনুপমা বং ঐ আহিম বুলি কৈও নাহিলা তাৰালাংচলে, এচোতাল হাতছা এদেও বাগৰুম্বা, সেই যে চিপ চিপ বৰষুণ এজাক পৰিছিল, দুখোজ আগুৱালে এখোজ পিছুৱালে, পংকময় কিছু পথ ঠিকেই প্ৰায় পংকিল সকলোকে কৰি, ইমানতে ইমানেই গধুৰ হ'লহেঁতেন তোমাৰ দখনাখন, কবি মন বুলি কথা নাই, হামফাং খালী হ'লে মন দহে, খালী হ'লে খালী মনত মন জোৰে পুৰে, সংস্কৃতিৰ নৈ পকনীয়াত তুমি মোৰ বুলিলে এনাজৰী সাতাম পুৰুষীয়া ৰঙা গোলাপ এপাহ ফুলে। কৃষ্ণ এইটো চামসিং চাৰেদ দা। গতিকে এইবিলাক ধৰণৰ, তাৰপিছতে আপোনাৰ এইফালে এইখিনি মই গল্প দি দিছোঁ, বহুত কেইজন ৰাইটাৰৰ গল্প আছে, শ্বৰ্ট ষ্টৰিবিলাক যে আমাৰ কিমান ধুনীয়া, তেৰাং ছাৰৰ আছে, বহুতৰ আছে। গতিকে ইয়াত মই গল্প দিছোঁ, তাৰপিছতে চিলেক্টেড অৰুণ তেৰণৰ দিছোঁ। এইটো মানে এটা খুব মানে চিলেক্টিভ ৱৰ্কছ, এইটো এটা অতি চিলেক্টিভ ৱৰ্কছ। ইয়াৰ পৰা এতিয়া আনকি ACS অফিচাৰ ছোৱালীয়েও কিনিছে। এগৰাকী ACS অফিচাৰ মাজতে যোৱা বছৰ ACS পাইছে, তেওঁ কৈছে মই আপোনাৰ কিতাপখন কিনিছোঁ আৰু বৰ মূল্যৱান কিতাপ হৈছে এইখন। এনেকৈ বহুত ইণ্টেলেকচুৱেল মানুহে এইখন কিনিছে। প্ৰায় 1000 কিতাপ উলিয়াইছিলে, এতিয়া মানে 400 মানহে আছে। পাব্লিকেশ্যন বোৰ্ডে উলিয়াইছে, আসাম পাব্লিকেশ্যন বোৰ্ড। এইটো আপোনাৰ হেৰি তেখেতে বীৰেন সিংহাৰ কাম।
এই বস্তুটো ৰাংচিনা চাৰ্পো হয় ৰাংচিনা চাৰ্পো আমি এইটো মানে কৰি দিলোঁ কভাৰ কৰি দিলোঁ কাভাৰটো এইটো বস্তুটো ষ্টেচুটো বনোৱা হৈছে আপোনাৰ টাৰালাংছত হয় খুব ধুনীয়াকৈ তেখেতে মানে এইটো কৰি দিছে হয় গতিকে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত মই এইখন কিতাপ কৰিছোঁ হয় এইখন ৰূপান্তৰৰ কথকতা হয় ৰূপান্তৰ মানে হ'লগৈ ৰূপান্তৰৰ কথকতা মানে এটা আৰ্টিকুল আছে হয় ৰূপান্তৰ মানে হ'ল মানে এটা মানে মানে পৰিৱৰ্তনৰ ব্যাখ্যা মানে এইটো মানে এক্সপ্লেনেশ্যন অফ মানে চেঞ্জ ফৰ চেঞ্জ এনেকুৱা মানে হেডলাইনটো আৰু এইটো বীৰেন সিংহা কৰিছে কভাৰটো খুব ধুনীয়াকৈ বীৰেন সিংহা আপুনি খালি তেখেতে কভাৰটো আঁকি দিয়ে তাৰপিছতে মই ইয়াত বহুত আৰ্টিকুল আছে ইয়াতে মই মানে বিশেষকৈ মানে আমাৰ জননেতা চেমচন সিং ইণ্টি আছে ছত্ৰ সিং তেৰণ আছে ৰমং তেৰাং আছে বসন্ত দাস আছে লংকাম তেৰণ আছে চামসিং হানচেন আছে ফুকন চন্দ্ৰ ফাংচো আছে তাৰপিছতে কাৰ্বি যুৱ মহোৎসৱ আছে তো এনেকৈ মই বহু আৰ্টিকুল ইয়াত আছে এইখনৰ মই বহু আৰ্টিকুল এতিয়া ইংৰাজী কৰি পেলাইছোঁ কাৰণ নতুন ল'ৰা ছোৱালীবিলাকে ইংৰাজী বিচাৰে গতিকে মই অলপতে মোৰ ইংৰাজী কিতাপ এখন ওলাব সাজু কৰি আছোঁ গতিকে ইয়াৰ বহুখিনি আৰ্টিকুল লৈছোঁ আৰু এইবিলাকৰ পৰাও কিছুমান আৰ্টিকুল বাছি লৈছোঁ বাছি এটা চিলেক্টিভ ইংলিছ এটা ভাৰ্চ এটা কৰিব বিচাৰিছোঁ আৰু যদি কাৰ্বিত যদি ট্ৰেন্সলেট কৰে বুলি কৰে কাৰ্বিত ট্ৰেন্সলেট কৰিলে আৰু ভাল কথা হয় এইটোতো হ'বই লাগে হয় আচলতে হ'বই লাগিছিলে মই প্ৰস্তাৱ আহিছে নেকি মই এনে হেৰিয়াক কৈছোঁ এই আমাৰ বিশেষকৈ আমাৰ কাছে তেৰণ-পি তাই খুব ভাল এটা ইংৰাজীৰ প্ৰফেচাৰ হয় এই আমাৰ হেৰিয়াত কাম কৰে ডংকাত কাম কৰে তেওঁক মই কৈছোঁ যে তুমি মোক কিছুমান হেৰি ইংলিছ কৰি দিয়াচোন ইয়াৰ পৰা ল'ৰা ছোৱালীবোৰে বিচাৰি থাকে মোৰ এইটো আৰ্টিকুলত ইয়াত এটা তেওঁ ট্ৰান্সলেট কৰিছে এটা আৰ্টিকুল তেওঁ ইংৰাজী কৰিছে মানে সেইটো আৰ্টিকুলত মানে তেওঁ এটা কৰি দিছে কিন্তু মই এটা টোটেল এটা কৈ আছোঁ তেখেতক যে মানে এইটো মানে যদি ট্ৰান্সলেশ্যন কৰা হয় ভাল হ'ব কাৰ্বিলে ট্ৰান্সলেট কৰিলে ভাল হ'ব কিন্তু তেওঁ ইমান কাৰ্বিটো অসুবিধা আছে বুলি কৈছে তেওঁৰ নিজৰ ফালৰ পৰা এতিয়া আমাৰ বেলেগ ওলাব লাগিব যিয়ে কাৰ্বিলে ট্ৰান্সলেট কৰি দিলে বৰ ভাল হয় বেছিকৈ ভাল হ'ব কাৰণ সকলোৱে ইংৰাজীটো নোৱাৰিব বহুতে অসমীয়া পাৰে আৰু বহুতে কাৰ্বি পাৰে কিন্তু ইংৰাজীটো কম আছে ইংৰাজী জনা মানুহ খুব কম আছে গতিকে সেইকাৰণে এটা যিকেইটা চব হাই ৱৰ্ড আছে ন ট্ৰান্সলেট কৰিব গ'লেতো আৰু টান হৈ যাব গতিকে মই ভাবিছোঁ যে এটা মানে কাৰ্বি কৰিব পাৰিলে বৰ ভাল এটা চিলেক্টিভ কাৰ্বি ৱৰ্কছ এটা মানে কাৰ্বিত কৰি দিব পাৰিলে গোটেই কামখিনি চিন্তা এটা কৰি আছোঁ চাওঁচোন কি হয় সেইটো এটা মানে ড্ৰিম এটা আছে আৰু আপোনাকতো চাগে চবেই চিনি পায় মোক চিনি প্ৰায়বিলাকে পায় মানে যিসকল আমাৰ ইণ্টেলেকচুৱেল গ্ৰুপে পলিটিকেল মানুহবিলাকে সকলোৱে চিনি আপোনাক কি টিকেট যাচা নাই নেকি যে আপুনিও এসময়ত মোক কৈছিলে এগৰাকী নেতাই কৈছিলে যে আপুনি বোকাজানৰ মই যদি বোকাজানৰ পৰা মোক মানে ৰাজনীতি কৰিম নেকি সুধিছিলে কিন্তু মই ক'লো মই নোৱাৰিম ৰাজনীতিটো ৰাজনীতিটো কথা ভবা নাই মই সেই সাহিত্যৰ এইটো লাইনত থাকি খুব আনন্দ পাই আছোঁ ছাৰ আপুনি ইমান মেইন ষ্ট্ৰীমত মিডিয়া কৰি আপুনি একদম গাঁৱে ভয়ে একদম মানে চিটিত গৈ বা যিকোনো আৰ্টিকলে হওক আপুনি সদায় এক্সক্লুচিভ ৰিপৰ্টবিলাক আপুনি ল'ব যায় ইমান ৰিস্কো লয় লৈছোঁ বহুত তাৰপিছত ইমানখিনি কৰাৰ পাছত আপুনি কিয় মানে লাহে আপুনি আকৌ মানে লিটাৰেৰী কিতাপ লিখাৰ ক্ষেত্ৰত এইটো মানে আপোনাক একচুৱেলি কোনে এনকাৰেজ কৰিলে বা আপোনাৰ আইডিয়াটো ক'ৰ পৰা আহিলে মই ভাবিলোঁ যে মানে মই যিটো গুৱাহাটীত মোৰ গোটেই ইণ্টেলেকচুৱেল মানুহখিনিৰ লগত থাকোঁ গুৱাহাটীত বহুত কাম কৰি থাকে তেওঁলোকে এতিয়া মই ভাবিলোঁ যে এই কাৰ্বিসকলৰ বিষয়ে আমাৰ মানে এটা খুব স্পেচিফাই যদি কৰোঁ মই খুব স্পেচিয়েলি যদি মই এইটো ভাবোঁ যে অলপ পাৰ্মানেণ্ট ৱৰ্ক কৰি দিলে খুব কামত আহিব নেকি মই নিজে ভাবিলোঁ তাৰ মই 2-এজন বন্ধুক সুধিলোঁ যে এনেকৈ এইটো কৰা যায় নেকি কৈছে এইটো খুব ভাল হ'ব কৰিলে মই ভাবিছোঁ যে কাৰ্বিসকলৰ ওপৰত আৰু অকল কাৰ্বি বুলিয়ে নহয় যিমানবোৰ জনজাতীয় মানুহ আছে তেওঁলোকৰ ওপৰত যদি এখন মানে এন্থলজি কৰিব পৰা যায় তেতিয়াতো বহুত কামত আহিব আৰু তেওঁলোকে ভাবিব নালাগে যে আমি তেওঁলোকক অৱহেলা কৰোঁ আমি অৱহেলা নকৰোঁ আমি খুব অন্তৰেৰে ভাল পাওঁ গতিকে আৰু আমি সামাজিকভাৱে ছ'চিয়েলি উই আৰ ভেৰি ক্ল'জ আমাৰ ছ'চিয়েলি আমাৰ এটা ইম'চনেল ৰিলেশ্যন আছে গতিকে মই আৰু কিতাপ হ'লগৈ মানে কিতাপে মানুহক এটা বণ্ডিংটো আনে
কিতাপে বণ্ডিং আনে এজন SP আছিলে ইয়াত মানে খুব ক্লেছৰ সময়ত হয় তেতিয়া মানে তেওঁ এটা বৰ ইণ্টাৰেষ্টিং কথা কৈছিলে তেওঁ কৈছিলে যে কেতিয়াবা যদি কাৰ্বি অসমীয়াৰ মাজত সংঘাত হয় তেতিয়া মই পবিত্ৰ বৰাৰ কিতাপবোৰ মাজতে দি দিম হয় তেতিয়া কোনো আৰু সংঘাত নকৰিব তাৰমানে কিতাপ ইমান মানে জোৰ আছে কিতাপ হয় 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 তেনেকৈ কৈছে যে ইমান জোৰ আছে কিতাপৰ পেন ইজ মাইটাৰ দেন মানে sword গতিকে মানে মই সেইটো কৰিম বুলি কৈছিলে এনে ধেমালি এটা কৰি কৈছিলে কিন্তু কথাটো বৰ হেৰিও নহয় মানে ইণ্টাৰেষ্টিং মানে গতিকে মই কিতাপটো আচলতে কৰিলে কি হয় আচল মানে বস্তুবোৰ মানে অন ৰেকৰ্ড থাকি যায় হয় সেইটোৱে এইটো মানে ডকুমেণ্টেশ্যন হৈ গ'ল এইটোতো উপায় নাই ডকুমেণ্টেশ্যন লাগিব নহয় আমাৰ এতিয়া কাৰ্বি যিবিলাক মানে OCP সকলে যিটো গীত গায় মানুহ ঢুকালে এইটো যিটো OCP হেৰি হয় বা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক মানে ফোক সংবিলাক আছে একদম আমাৰ বুঢ়া মেথাসকলে গাই আছে বা আমাৰ যিটো পূজা কৰে কাৰ্বিসকলৰ একদম মানে এটা ট্ৰেডিশ্যনেলি যিটো কৰি আহি আছে তে এইবিলাক আমি যদি নতুন প্ৰজন্মই শিকি নলয় হেৰাই নাযাব জানো এইটোতো উপায় নাই গতিকে সেইবিলাক এতিয়া OCP সকলৰ গীত মাতবিলাক হেৰিবিলাক বা আদাম আচাৰত যিবিলাক আমাৰ কৰা হয় আদাম আচাৰৰ কথাবিলাক সেইবিলাক আমি ৰেকৰ্ডিং কৰি থৈ দিব লাগে আৰু সেই কামটো ধৰমদায়ে কৰি আছে হয় না সেইটো কাৰণে আমাৰ অকল অসমত নহয় আমাৰ ভাৰতবৰ্ষতে বহুত মানে জনগোষ্ঠীৰ কিছুমান ট্ৰাইব আছে তেওঁলোকৰ নিজৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড হেৰাই গৈছে লেংগুৱেজ হেৰাই গৈছে কাৰণ অৰেল লিটাৰেচাৰ অৰেলটো গোটেই কাৰবাৰবিলাক হয় গতিকে সেইকাৰণে মানে গোটেই বস্তুবিলাক ডকুমেণ্টেড নোহোৱাৰ কাৰণে থাকি গৈছে চব হেৰাই গৈছে চব মানে নাইকিয়া হৈ গৈছে গতিকে সেইকাৰণেই দৰকাৰ আছে আৰু সেইকাৰণে এই কিতাপবোৰ কৰা দৰকাৰ আছে কিতাপত থাকি যোৱাৰ পিছত আৰু কথা নাই হয় apart from writing books আপোনাৰ লাইফত আপুনি হবিজটো আপোনাৰ কি ধৰক ট্ৰেভেলিং ভাল পায় নেকি ট্ৰেভেলিং খুব ভাল পাওঁ আৰু ৰিডিং ৰাইটিং মিউজিক খুব ভাল পাওঁ আই মিন ভেৰি মাছ কেনেকুৱা টাইপৰ মিউজিক মই খুব বব ডিলান শুনো বব ডিলান মোৰ খুব ফেভাৰিট কাৰণ বব ডিলানে আমাৰ 2016ত হি হেজ গট হেৰি এই নবেল শ্বিলং আহিছিলে নেকি তেখেত আহিছিলে বহুত দিনৰ আগত তেখেতে মানে হেৰি পাইছে তেখেতে নবেল পালে নবেল প্ৰাইজটো লিটাৰেচাৰত সাধাৰণতে যিটো লিৰিক্সত নিদিয়ে ছিংগাৰক দিয়া নাই আগতে ফাৰ্ষ্ট টাইম দিছে আচ্ছা তেখেতকতো কোনোবা গুলিয়াই মাৰি হত্যা তেখেত ষ্টিল এলাইভ বব ডিলান ষ্টিল এলাইভ ন গতিকে বব ডিলানৰ মানে মই গীত শুনি খুব ভাল পাওঁ আৰু অসমত ভূপেন হাজৰিকা এইকেইজন মই ভাল পাওঁ আদাৰৱাইজ আপুনি ভূপেনদাৰ লগত মোৰ আছে মই ভূপেনদাৰ এখন মোৰ ফটো আছে আজি মোৰ ঘৰত গ'লে দেখাব পাৰিম ভূপেনদাৰ বিষয়ে মই লিখিছিলোঁ এখন মেগাজিনত আৰু ভূপেনদা ডিফুত আহিছিলে মই এতিয়া লেখাটো তেখেতক দেখাইছিলোঁ আপোনাৰ শুকান পাহাৰ কোৱাটো তেতিয়া বহুত পিছত মই তেতিয়া এটা দেখাইছিলোঁ চাওক আপোনাৰ বিষয়ে মই লিখিছোঁ তেতিয়া কৈছে তুমি ইমান ভালকৈ মোৰ কথা লিখিছা তাৰপিছত আমি তাৰালাংচো দেখাবলৈ লৈ গৈছিলোঁ তেতিয়া তাৰালাংচো ফেষ্টিভেল হোৱা নাছিলে আমি লৈ গৈছিলোঁ তেতিয়া লৈ যাওঁতে তাৰমানে এই তেখেতে চন্দ্ৰকান্ত টেৰাং আছিলে তাৰপিছতে বীৰেন দা আছিল তেতিয়া বীৰেন সিংহ ইয়াতে আছিলে তেতিয়া আমি তেখেতক এটা প্ৰগ্ৰাম এটা কৰিব আহিছিলে আৰু মই এটা আৰ্টিকল লিখিছোঁ তেখেতৰ ওপৰত হোজাই অঞ্চলৰ পৰা এখন ডাঙৰ ভলিউমৰ কিতাপ ওলাইছে তাতে মই এটা ভূপেন হাজৰিকাৰ বিষয়ে খুব দীঘল আৰ্টিকল এটা লিখিছোঁ আৰু সেইটো ইংৰাজীও কৰা হৈ গৈছে মোৰ ইংৰাজী কিতাপত থাকিবই গতিকে এইসকলক মই আপুনি কাৰ্বি গান ভাল পায় নেকি কাৰ্বি গান মই শুনিয়ে থাকোঁ আপুনি কাৰ্বি গান মানে প্ৰথম কাৰ গান প্ৰথমটো আমাৰ হেৰি আমাৰ এইজনী আমাৰ একেবাৰে ফেভাৰেট আৰু পখিলা লেখ থেপিৰ গান শুনি আমি ডাঙৰ হৈছোঁ তাৰপিছত চন্দ্ৰকান্ত দাদা নিতুমালম চমাংকান আপুনি অলপ গাই দিয়ক না দুঞ্জিমানাং নিতুমালং চমাংকান এইবিলাক গান আমি শুনি পেলাই ডাঙৰ হোৱা আৰু খুব ভাল গীতিকাৰ আছিলে আমাৰ হেৰি এই আমাৰ সেই মঙলৰ ককাই ডাঙৰজন যে এই যে আমাৰ কি আছিলে তেখেত দাদাৰ নাম এই আমাৰ ডকমকা অঞ্চলৰ যে এই মঙল সিং ৰংফাৰৰ হেৰি যে নামটো খুব হেৰি ফেষ্টিভেলৰ হেৰিবিলাক তেখেতেই আগত খুব কৰিছিলে নামটো মই পাহৰি গৈছোঁ এই মঙল যে আমাৰ এতিয়া মিউজিক চিউজিক তাৰ ৰংপি নেকি তেওঁৰ ককাইক যে তেওঁ খুব ভাল মানে লিৰিচিষ্ট দেই
তেওঁৰ লগত মই বহুত আগত কটাইছোঁ বহুত কথা তাৰমানে তেওঁৰ লগত শ্বেয়াৰ কৰোঁ আৰু চন্দ্ৰকান্ত তাত যাওঁ খুব গান শুনিবলৈ আগতে হা গতিকে পখিলা বাইদেউৰ গান তাৰপিছতে এইফালে আমাৰ বাইদেউ শশীকলা বাইদেউ হা এইসকলৰ গান শুনো চেমছনৰ গান শুনো তো এনেকৈ আমি কাৰ্বি গান বহুত শুনিছোঁ কাৰ্বি গানৰ মানে আৰু কথা নাই আৰু কাৰ্বি গানটো নিজৰ নিচিনা হৈ গ'ল ইয়াতে থাকোঁ যেতিয়া ইয়াতে কাৰ্বি ছাৰ আমি বহুতখিনি কথা পাতিলোঁ আৰু এই ৱাইন আপ নকৰাৰ আগত ইণ্টাৰভিউটো প্ৰথমতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যিমানখিনি কথাবিলাক উল্লেখ কৰিলে এইখিনি যথেষ্ট আমাৰ উঠি অহা জেনেৰেশ্যনবিলাকে লাভ পাব বুলি মই আশা কৰিছোঁ আৰু ছাৰ এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাকে এতিয়া কিছুমানে এই লিটাৰেৰীৰ ক্ষেত্ৰত আজি কাৰ্বি ষ্টাডিজ যিটো ভলিউম আমাৰ ধৰমদাৰ যিটো ফাউণ্ডাৰ লিটাৰেৰী যিটো হেৰি আৰু তাতো মানে মেক্সিমাম উঠি অহা ল'ৰা ছোৱালীবিলাকে এতিয়া চেষ্টা কৰি আছে গতিকে ছাৰ আপুনি এজ এ ছিনিয়ৰ ৰাইটাৰ হিচাপত ইমিনেণ্ট ৰাইটাৰ হিচাপত আপোনাৰ ফালৰ পৰা য়াংষ্টাৰ সকলো কাৰণে আপুনি কি বুলি মেছেজ দিব স্পেচিয়েলি যদি এখন কিতাপ যদি লিখিব যাব গ'লে মেণ্টেলি কিমান প্ৰিপেয়াৰ্ড হ'ব লাগিব আৰু চিনচিয়াৰলি কিমানখিনি কামবিলাক কৰিব লাগিব এইখিনি কথা আপুনি নাই মোৰ নিউ জেনেৰেশ্যনৰ প্ৰতি এইটোৱে কথা আপকামিংসকলৰ কাৰণে যে খুব প্ৰথমতে খুব ভাল ৰিডাৰ হ'ব লাগিব মানে ভাল কাম কৰিবলৈ ফাৰ্ষ্ট একদম চিনচিয়াৰলি ৰিডাৰ হ'ব লাগিব ভেৰি ডেডিকেটেড ৰিডাৰ খুব ভালকৈ পঢ়িব লাগিব বিষয়টো ভালকৈ জানি ল'ব লাগিব মানুহজনৰ বিষয়ে একদম ভালকৈ জানিব লাগিব তেতিয়াহে বস্তুটো ইম'চনটো আহিব ইনভলভমেণ্টটো আহিব যদি বায়'গ্ৰাফি কৰে কাৰোবাৰ বায়'গ্ৰাফি কৰে আৰু ক্ৰিয়েটিভ কামবিলাকততো যদি কোনোবাই পয়েম লিখে কোনোবাই যদি মানে আৰ্টিকল লিখে বা কোনোবাই যদি মানে শ্বৰ্ট ষ্টৰিজ লিখে বা কোনোবাই যদি নভেল লিখে কিন্তু এই গোটেইবিলাকৰ ক্ষেত্ৰত মানে ষ্টাডিটো লাগিব ভাল পয়েটবিলাকৰ বেকগ্ৰাউণ্ডটো জানিবলৈ যত্ন কৰিব লাগে কেনেকৈ তেওঁলোকে নভেল পায় কেনেকৈ তেওঁলোকে ইণ্টাৰনেশ্যনেল বুকাৰ পায় কিয় পায় লগতে এটা বস্তু হ'ব লাগে কাৰ্বিসকলৰ ল'ৰা ছোৱালীবিলাকক মই এটা বস্তু অনুৰোধ জনাম যে আমাৰ যিমানবোৰ মূল্যৱান বস্তু আছে সেইবোৰ উলিয়াই পেলাই বাছি উলিয়াই পেলাই সেইবোৰ ট্ৰান্সলেট কৰিব লাগে ইংলিছলৈ যাব লাগে পাৰিলে অসমীয়া কৰিব লাগে বেছি ৰিডাৰ পাব ইংলিছত আৰু বেছি ৰিডাৰ পাব গতিকে মই সেই ধৰণে তেওঁলোকে আগবাঢ়িলে ভাল পাম আৰু যিহেতু আমাৰ বহুত বস্তু আছে সেইখিনিক মানে আমি কম্পাইল কৰিব লাগে আৰু সেইখিনিক মানে আমি খুব ভালকৈ মানে আগুৱাই লৈ যাবলৈ যত্ন কৰিব লাগে মই এইটোকে ভাবোঁ আৰু প্ৰথম চৰ্তটো হ'ল ভাল ৰিডাৰ হ'ব লাগিব খুব ভাল ৰিডাৰ হ'ব লাগে যিমান ভাল ৰিডাৰ হ'ব আৰু এইটো মনৰ আনন্দ ভাল ৰিডাৰ হ'ব লাগে ভাল গান শুনিব লাগে খুব ভাল গান শুনিব লাগে ভাল ৰিডাৰ হ'ব লাগে ভাল মানে তেতিয়া লিখিব পাৰিব ধুনীয়া থেংক ইউ ছ' মাছ ছাৰ প্ৰথমতে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো কাৰ্বি আংলং লাইভ ষ্টুডিঅ'ত আহি আপোনাৰ মূল্যৱান যিমানখিনি মেছেজ যিমানখিনি কিতাপৰ কথা আপুনি কাৰ্বি আংলং লাইভ ৰাইজক আপুনি অৱগত কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উই উইচ ইউ অলৱেজ হেপিনেছ পিচ এণ্ড মানে আপোনাৰ এভৰি ষ্টেপত অলৱেজ বি ছাকচেছফুল আৰু ছাৰ এইখিনি কৈ আমি এই স্মল টকছতো এইখিনিতে আমি মই কাৰ্বি আংলং লাইফক মানে মোক আজি এনেকৈ ইনভাইট কৰাৰ কাৰণে থেংক ইউ ভেৰি মাছ এণ্ড মানে আৰু মই ব্লেছিংটো দিলোঁ থেংক ইউ ছ' মাছ ভালকৈ গো আহেড প্লিজ অ'কে নমস্কাৰ